grant numbers 17, 33, 44, and 64 relating to Public Works Department. 2. 18th report under grant number 16 relating to Printing and Stationery Department. 3. 23rd report under grant number 63 relating to Water Resource Department. 4. 22nd report under grant number 49 relating to Irrigation Department. 5. 18th report under grant number 35 relating to Information and Public Relations Department. 6. 23rd report under grant number 30 relating to Public Health Engineering Department. 7. 18th report under grant number 6 relating to Revenue and Disaster Management Department. 8. 18th report under grants number 31 and 34 relating to Urban Development Department. 9. 22nd report under grant number 73 relating to Guwahati Development Department. Thank you. Ramendra Naran Kolita, বিভাগীয়ভাৱে সম্পৰ্কীয় স্থায়ী সমিতিৰ উন্নয়ন ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ অনুৰোধ জনালোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই অসম বিধানসভাৰ 2021-22 বৰ্ষৰ বিভাগীয়ভাৱে সম্পৰ্কিত স্থায়ী সমিতি উন্নয়ন বিভাগৰ তলত উল্লেখিত প্ৰতিবেদনসমূহ সদনত দাখিল কৰিলোঁ। 1 নম্বৰ, মঞ্জুৰী নং 48 আৰু 67 কৃষি আৰু উদ্যান শস্য বিভাগৰ 23তম প্ৰতিবেদন। 2 নম্বৰ, মঞ্জুৰী নং 56 আৰু 57 পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 23তম প্ৰতিবেদন। মঞ্জুৰী নং 59 হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ 23তম প্ৰতিবেদন। 4 নম্বৰ, মঞ্জুৰী নং 54 মীন বিভাগৰ 23তম প্ৰতিবেদন। 5 নম্বৰ, মঞ্জুৰী নং 52 আৰু 53 পশু চিকিৎসা ও পশুপালন বিভাগৰ 23তম প্ৰতিবেদন। 6 নম্বৰ, মঞ্জুৰী নং 29 স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ 23তম প্ৰতিবেদন। 7 নম্বৰ, মঞ্জুৰী নং 43 সমবায় বিভাগৰ 23তম প্ৰতিবেদন। 8 নম্বৰ, মঞ্জুৰী নং 36 শ্ৰম আৰু নিয়োগ বিভাগৰ অষ্টাদশ প্ৰতিবেদন। 9 নম্বৰ, মঞ্জুৰী নং 51 ভূমি সংৰক্ষণ বিভাগৰ অষ্টাদশ প্ৰতিবেদন। মঞ্জুৰী নং 13 মঞ্জুৰী নং 14, 15, 18 আৰু 20 গৃহ বিভাগৰ অষ্টাদশ প্ৰতিবেদন। এতিয়া গভৰ্ণৰ চন্দ্ৰ বসুমতাৰী তেখেতৰ বিভাগীয়ভাৱে সম্পৰ্কীয় স্থায়ী সমিতিৰ ৰিপৰ্ট দাখিল কৰিবলৈ অনুৰোধ জনালোঁ। Honorable Speaker, I beg to present the following reports on the departmentally related standing committee on development A departments. Number 1, 18 report on excise department, grant nong 8. Number 2, 23rd report on transport department, grant nong 9. Third, 18 report on general administration department, grant nong 12 and 21. Number 4, 23rd report on Food and Civil Supplies Department, grant nong 37 and 46. Number 5, 23rd report on WPT and PSC Department, grant nong 38. Number 6, 23rd report on Social Welfare Department, grant nong 39. Number 7, 23rd report on Forest, including Social Forestry Department, grant nong 55. Number 8, 23rd report on Industries Department, grant nong 58 and 60. Number 9, 23rd report on Power, Mines and Mineral Department, grant nong 61, 62. Number 10, 18 report on Sports and Youth Welfare Department, grant nong 74. Thank you. এতিয়া শ্ৰী পৰমানন্দ ৰাজবংশী। সন্মানীয় অধ্যক্ষ মহোদয়, মই মঞ্জুৰী নম্বৰ 26 উচ্চ শিক্ষা আৰু 27 কলা আৰু সংস্কৃতি, 29 নম্বৰ চিকিৎসা শিক্ষা
69 নম্বৰ বিজ্ঞান আৰু কাৰিকৰী আৰু 71 নম্বৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ সম্পৰ্কত অসম বিধানসভাৰ বিভাগীয়ভাৱে সম্বন্ধ থকা স্থায়ী সমিতি শিক্ষাৰ বিত্তীয় বৰ্ষ 2021-2022 প্ৰতিবেদনসমূহ এই সন্মানীয় সদনত দাখিল কৰিলোঁ। ধন্যবাদ। সন্মানীয় সদস্য, এতিয়া আমাৰ আছে যোৱা 16 জুলাই 2021 তাৰিখত বহাগ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত উপস্থিত থকা সদস্যসকলৰ লগত আলোচনা কৰি নিম্নজ্ঞ মঞ্জুৰী কেইটা অগ্ৰাধিকাৰ ভিত্তিত আলোচনা কৰিবলৈ বাছনি কৰা হয় আৰু বাকী মঞ্জুৰীসমূহ ক্ৰম অনুসৰি আলোচনা কৰিবলৈ সিদ্ধান্ত লোৱা হয়। মঞ্জুৰী কেইটা হ'ল মঞ্জুৰী 29 চিকিৎসা আৰু জনস্বাস্থ্য আৰু এটা 26 আছে মঞ্জুৰী শিক্ষা উচ্চ আৰু শিক্ষা প্ৰাথমিক মাধ্যমিক ইত্যাদি। ইয়াৰ পিছত মঞ্জুৰী 48 আছে কৃষি। এই তিনিটা বিষয়ৰ ওপৰত সেইদিনা সিদ্ধান্ত লোৱা হৈছে ইয়াত আলোচনা কৰিবলৈ আৰু সেই অনুযায়ী আজি চিকিৎসাৰ ওপৰত হ'ব। এতিয়া মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মহোদয়ে প্ৰস্তাৱ কৰিব। মঞ্জুৰী প্ৰস্তাৱ কৰিবলৈ। মাননীয় অধ্যক্ষ মহোদয়, অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে মই প্ৰস্তাৱ কৰিব খোজো যে 2022 চনৰ 31 মাৰ্চৰ শেষ হ'বলগীয়া বছৰটোত কালছোৱাত ভাৰপ্ৰাপ্ত মন্ত্ৰীক চিকিৎসা আৰু জনস্বাস্থ্য শিতানৰ প্ৰশাসনৰ অৰ্থে 700 কোটি 330.1 লাখ টকা মঞ্জুৰ কৰিব লাগে। ইয়াৰ ওপৰত মাননীয় সদস্যসকল মানে যিসকল তলত নাম আছে তেখেতসকলে প্ৰস্তাৱটোৰ ওপৰত 3টা কৰ্তন প্ৰস্তাৱ আছে আৰু কৰ্তন প্ৰস্তাৱ দিয়া সদস্যসকল হ'ল দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী, ভৰত চন্দ্ৰ নৰ, কমলাক্ষ দে পুৰুকাষ্ট, ৰেকিবুদ্দিন আহমেদ, সিদ্দিক আহমেদ, বসন্ত দাস, আবুল কালাম ৰছিদ আলম, আব্দুল ৰছিদ মণ্ডল, জাকিৰ হুছেইন সিকদাৰ, শ্ৰীমতী নন্দিতা দাস, নুৰুল হুদা, চেয়াৰমান আলী আহমেদ, দিগন্ত বৰ্মন, শিৱামণি বৰা, আব্দুল সোৱাহান আলী চৰকাৰ, আব্দুল বটিল খণ্ডকাৰ, আফতাব উদ্দিন মোল্লা, ভাস্কৰ জ্যোতি বৰুৱা, খলিল উদ্দিন মজুমদাৰ, মিছবাহুল ইছলাম লস্কৰ, যাদৱ স্বৰ্গীয়াৰী, আব্দুল ৰহিম আহমেদ, প্ৰদীপ চৰকাৰ, শশীকান্ত দাস, আসিফ মহম্মদ নাজাৰ আৰু ইয়াৰ পিছতে শ্ৰী আমিনুল ইছলাম, ৰফিকুল ইছলাম, আশৰাফুল হুছেইন, আমিনুল ইছলাম, নিজানুৰ ৰহমান, মজিবুৰ ৰহমান, আব্দুল আজিজ নজৰুল হক, নিজামুদ্দিন চৌধুৰী, সুজামুদ্দিন ভাস্কৰ আৰু এটা আছে শ্ৰী মনোৰঞ্জন তালুকদাৰ। মই এতিয়া কৰ্তন প্ৰস্তাৱৰ প্ৰস্তাৱকসকলক তেখেতসকলৰ কৰ্তন প্ৰস্তাৱ এটাৰ পিছত এটাকৈ উত্থাপন কৰি অনুৰোধ কৰিলোঁ আৰু প্ৰথমতে অনাৰেবল LOP। মাননীয় অধ্যক্ষ মহোদয়, 2021-22 চনৰ বাজেটৰ দ্বিতীয় খণ্ডৰ 6 নং অংশৰ 3 পৰা 196 পৃষ্ঠাত থকা চিকিৎসা আৰু জনস্বাস্থ্য শিতানৰ 29 নম্বৰ মঞ্জুৰীৰ বাবে কৰা দাবীৰ 7,330.01 লাখ এটকালৈ হ্ৰাস কৰা হওক, অৰ্থাৎ মঞ্জুৰীৰ 7,330.01 লাখ টকা এটকালৈ হ্ৰাস কৰা হওক। অধ্যক্ষ মহোদয়, আমি এই কৰ্তন আনিছোঁ স্বাস্থ্য বিভাগৰ পুঁজি মঞ্জুৰীৰ ক্ষেত্ৰত আৰু পৰম্পৰা অনুসৰি এই মঞ্জুৰী কৰ্তনৰ যোগেদি কৰ্তন নকৰি বৃদ্ধি কৰাৰ কথাই আমি আলোচনা কৰিম, কিন্তু পৰম্পৰা অনুসৰি যিহেতু কৰ্তনৰ যোগেদি আলোচনা হ'ব লাগে, সেই গতিকে এই কৰ্তন প্ৰস্তাৱ আমি কংগ্ৰেছ বিধায়িনী দলৰ হৈ দাঙি ধৰিছোঁ। অধ্যক্ষ মহোদয়, স্বাস্থ্য খণ্ডত নিশ্চিতভাৱে সকলোৱে গুৰুত্ব দিছে আৰু
যোৱা সময়ছোৱাত প্ৰস্তাৱ তিনিটা একেলগে ওলোৱাৰ পিছত ভাৰত চৰকাৰেও এই বিভিন্ন ধৰণৰ NSM বা অন্যান্য আঁচনিৰ যোগেদি, যাক প্ৰথম NRSM কোৱা হৈছিল, পিছত ইয়াক NSM কৰা হ'ল, বিভিন্ন ধৰণৰ ইণ্ডিয়ান পুঁজি, ভাৰতৰ বা ভাৰতৰ বাহিৰৰ এক্সটাৰ্নেল এইড এজেঞ্চিৰ পুঁজিৰ যোগেদিও ভাৰতৰ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত যাতে আমি ৰাইজৰ সেৱা কৰিবলৈ আৰু অধিক সুবিধা দিব পাৰোঁ, তাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ল। আৰু এই আঁচনিৰ সুফল বিভিন্ন ক্ষেত্ৰত নিশ্চিতভাৱে পোৱা গৈছে, যদিও কেতিয়াবা সদনত কথা উঠে যে এখিনি জিলাত ই ভাল হ'ল, এখিনি জিলাত ভাল নহ'ল। সেইখিনি নিশ্চিতভাৱে যিসকলে আইন বনাইছে বা যিসকলে এই আঁচনিখন কৰিছে, যাতে সমাজৰ সকলো অঞ্চলতে যায় তাৰ বাবে গুৰুত্ব দিছিল। ইয়াত নিশ্চয় ৰূপায়ণৰ সময়ত কিছু বোধকৰো বেমেজালি হৈছে, সেই গতিকে আমি এনেকুৱা ধৰণৰ বিতৰ্ক শুনিবলৈ পাওঁ। সেই বিতৰ্কলৈ নগৈ অধ্যক্ষ মহোদয়, বৰ্তমানৰ যি কোভিড পৰিস্থিতি আহিলে, তাৰপিছত অন্যান্য অসুখ বিসুখো যেনেধৰণে হৈ আছে, জাপানী এনকেফেলাইটিছ এটা সময়ত যথেষ্ট বেছি হৈছিল আৰু চৰকাৰে উজনি অসমত তাৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিলে। তাৰ ফলত উজনিকে আৰম্ভ কৰি অসমৰ বিভিন্ন জিলাত এই গোটেইখিনি হোৱাৰ পিছত তাৰ এতিয়া যি প্ৰভাৱ সেইখিনি কম হৈছে, তথাপিতো কোনো কোনো অঞ্চলত ইয়াৰ প্ৰভাৱ এতিয়াও আছে। আৰু যিখিনি কৰণীয় সেইখিনি নিশ্চিতভাৱে আৰু অধিক পুঁজি আৰু অধিক দৃঢ়তাৰে যদি কাম কৰা যায় তেতিয়াহ'লে পৰা যাব। কিন্তু অধ্যক্ষ মহোদয়, আমাৰ অসমত বহুত মেডিকেল কলেজ আছে। এই মেডিকেল কলেজসমূহত চিকিৎসাও নিশ্চিতভাৱে সকলোৱে পাই আছে। স্বাধীনতাৰ প্ৰায় লগে লগেই বেৰী হোৱাইট মেডিকেল কলেজখন অসম চিকিৎসা মহাবিদ্যালয় বুলি অসমৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয়। তাৰপিছত গুৱাহাটীতে আকৌ শিলচৰত আৰম্ভ কৰাৰ আগতে গুৱাহাটীৰ প্ৰশিক্ষণ দি পেলাই শিলচৰলৈহে কৰি পেলাই স্থাপন কৰা হ'ল। আৰু এনেকৈ এতিয়াও চৰকাৰে এই বাজেটত 3খন আকৌ ঘোষণা কৰিলে, 5খন ঘোষণা কৰিলে। আৰু এনেকৈ আমাৰ স্বাস্থ্য শিক্ষাৰ যোগেদি যাতে ৰাইজক সেৱা কৰিব পাৰি, এই এটা প্ৰচেষ্টা চলি আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় হ'ব লাগে। আমিও আশা কৰোঁ আমাৰ শিৱসাগৰ জিলাত চিকিৎসা মহাবিদ্যালয় হ'ব আৰু নতুনকৈ গঠন কৰা জিলাবিলাকতো হ'ব। শেহতীয়া বজালী জিলাতো নিশ্চিতভাৱে এখন আগন্তুক সময়ত হ'ব। কিন্তু এই অকল আমি মহাবিদ্যালয়বিলাক কৰিলেই নহ'ব। যোৱা সময়ছোৱাত বাতৰি কাকতত সঘনাই আহিছিল যে MCI ইনস্পেকশ্যন অহাৰ আগতে বেলেগ এখন মহাবিদ্যালয়ৰ পৰা চিকিৎসা মহাবিদ্যালয় অন্য এখনলৈ ফেকাল্টি ট্ৰেন্সফাৰ কৰা হয়। আৰু ইয়াৰ ফলত আমি নিশ্চিতভাৱে এইটোৱে গম পাব পাৰোঁ যে আমাৰ ইয়াত ফেকাল্টিৰ অভাৱ আছিল বা এতিয়াও বহু অঞ্চলত স্পেচিয়েলিষ্ট নাই। ক'ৰবাত যদি এনাস্থেচিয়াৰ ডাক্তৰজন নাই কাৰণেই এটা ছুপাৰ স্পেচিয়েলিটি বিভাগৰ চাৰ্জনজন বহি থাকিব লগা হৈছে। ক'ৰবাত যদি চাৰ্জন আছে তেতিয়াহ'লে কিজানি এনাস্থেচিয়াৰ চিকিৎসক নাই কাৰণে বা অন্য এটা বিভাগৰ লগত থাকিব লগা এজন স্পেচিয়েলিষ্ট নাই কাৰণে OT মেচিন গোটেইখিনি থকাৰ পিছতো, এটা ভাল ফেচিলিটি থকাৰ পিছতো সেই অপাৰেশ্যনটো কৰিব লগা নহয়। বহু ক্ষেত্ৰত কোৱা হয় যে গুৱাহাটী মেডিকেললৈ ডিব্ৰুগড়ৰ পৰা ৰেফাৰ কৰিব লগা হ'ল, যোৰহাটৰ পৰা ৰেফাৰ কৰিব লগা হ'ল। আজি আমি যদি সমপৰ্যায়লৈ গোটেই চিকিৎসা মহাবিদ্যালয়বিলাক নিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যিসকল সেই অঞ্চলৰ প্ৰতিবেশী জিলাসমূহৰ ৰোগী, তেখেতসকলৰ যথেষ্ট সুবিধা হ'ব। সেই গতিকে এই ক্ষেত্ৰত চৰকাৰখনে আগন্তুক সময়ত যাতে ভাল পদক্ষেপ লয়, সেইটো এটা মোৰ অনুৰোধ। দ্বিতীয়তে, আমাৰ বিভিন্ন PHC, CHC, ব্লক CHC, চাব চেণ্টাৰ আছে। মোৰ সমষ্টিৰে 1994 চনত এখন অনুমোদন হৈছিল চাহ জনজাতি অঞ্চলত চকীমুখ মিনি PHC। ইয়াৰ পূৰ্বে চৰকাৰে NSM অহাৰ আগতে ৰিপেয়াৰ কৰিলে। NRSM অহাৰ পিছতো তাৰ কাৰণে ৰিপেয়াৰিং কৰিলে, কোটি টকা খৰচ কৰি ফাৰ্নিচাৰ দিলে। কিন্তু মই লাগি থকা স্বত্বেও যোৱা 10 বছৰত চিকিৎসকৰ বা যি নাৰ্ছ বা অন্যান্য দিব লাগে, সেই কৰ্মচাৰীসকল নিদিয়াৰ বাবে আজিও এই কোভিডৰ সময়তো সেই অঞ্চলত এটা চিকিৎসা সেৱা আৰম্ভ হোৱা নাই। তেনে আৰু বহুখিনি আছে। চৰকাৰৰ অন্য এটা বিভাগ আয়ুষ বিভাগ, য'ত আয়ুৰ্বেদিক, ইউনানী, য়োগা, ট্ৰেডিশ্যনেল মেডিচিনৰ গোটেইবিলাক কৰা হয়। কিন্তু অসমত হোমিওপেথি বা আয়ুৰ্বেদিকক তেনেকৈ গুৰুত্ব দিয়া হোৱা নাই। এতিয়াও বহু অঞ্চলত তাৰ যিটো গাইডলাইন মতে হ'ব লাগে। আমাৰ সৌভাগ্য বোধ কৰোঁ আমাৰ এজন অসমৰ মন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আয়ুষ দপ্তৰো চাবলৈ পাইছে। মই আশা কৰোঁ আগন্তুক সময়ত আমাৰ এই ট্ৰেডিশ্যনেল মেডিচিনৰ ক্ষেত্ৰতো যেনেধৰণে আগবাঢ়িব লাগে আমি পাৰিম। বহু হস্পিটেলৰ এটা সময়ত ৰিপেয়াৰিং হ'ল, কিন্তু এতিয়া সেই ফাৰ্নিচাৰ ৰিপেয়াৰিং এইবিলাকত যিটো এটা পুঁজি দিয়া হৈছিল
সেই পুঁজিও আজিকালি কমি গ'ল আৰু যিসকল হস্পিটেল ইউজাৰ্ছ ফিৰ আগতে বহুতখিনি আছিলে এতিয়া যিহেতু কিছুমান চৰকাৰে নিজে বহন কৰে সেই গতিকে ইনকাম নোহোৱা হৈ গ'ল তাৰ ফলত বহু ক্ষেত্ৰত চাফাই কৰ্মচাৰী ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল সেইবিলাক আগতে যেনেকৈ এটা পইচা লৈ পেলাই তেওঁলোকক কাম কৰাই থাকিব পৰা হৈছিল কিন্তু পদৰ বাবে পুঁজি আবণ্টন নোহোৱাৰ বাবে সেইবিলাকো কৰ্মচাৰী বিনা বেতনে কৰি আছে আগন্তুক সময়ত সেইবিলাকৰ কাৰণেও যাতে আমাৰ বাজেটত আৰু বৃদ্ধি হয় এই কথাটো আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আছিল অধ্যক্ষ মহোদয় আজি যোৱা জুলাই মাহত অসমৰ সকলো বাতৰি কাকতত খলকনি আহিছিল যে পাচলিৰ দৰে বিক্ৰী হৈছে কিডনী 30জনকৈ 30টা পৰিয়াল কলিকতাত গৈ কিডনী বিকিব লগা হৈছিল মৰিগাঁও জিলাত আৰু তেখেতসকলে কৈছিল কোনোবাই বন্ধন বেংকৰ কাৰণে কোনোবাই পৰিয়ালৰ চিকিৎসাৰ কাৰণে কোনোবাই কৈছিল আৰ্থিক অভাৱৰ বাবে ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ ৰাজ্যত তথা দেশত অৰ্গেন ট্ৰান্সপ্লান্টেশ্যনৰ আইন 1994 চনত কৰাৰ পিছত অসমতো এই আইন 96ত ইমপ্লিমেণ্ট কৰা হ'ল 11 চন 16 চনত 14 চনত এইবিলাক মডিফাই কৰা হৈছিল আৰু তাত বিভিন্ন ধৰণৰ দফা আছে যে কেনেকৈ দুখীয়া মানুহক যদি কোনোবাই প্ৰলোভিত কৰি ব্যৱসায়িকভাৱে তেওঁলোকক বাধ্য কৰাই ফুচুলাই নিয়ে তেতিয়াহ'লে কঠোৰ শাস্তি হ'ব তাৰ পূৰ্বে আৰু বিভিন্ন ধৰণৰ পৰীক্ষা কৰি পেলাই যাতে ডনৰ হয় নিয়ৰ ৰিলেটিভ হয় বা কি কাৰণে দিব লগা হৈছে সেয়া অসামৰিক প্ৰশাসনৰ লোকসকলে মেডিকেল কলেজৰ বোৰ্ডে সকলোৱে মিলি পেলাই যাতে কোনো অসাধু মানুহে দুখীয়া মানুহক প্ৰবঞ্চনা কৰি কোনো দেহ ব্যৱসায় অংগ ব্যৱসায় কৰিব নোৱাৰে কাৰোবাক ধনী মানুহক জীৱন দান কৰিবলৈ দুখীয়া মানুহক হত্যা কৰিব নোৱাৰে তেনেধৰণৰ আইনৰ ব্যৱস্থা আছিল এই আইনখনৰ আমাৰ অসমত যি ৱেবছাইটত যদি চাওঁ বিভিন্ন কামত গোটেইকেইখন নালাগিলেও 21খন ফৰ্ম ইংলিছত লিখা আছে ফৰ্ম 1ৰ পৰা ফৰ্ম 21 আৰু এইখিনি যথেষ্ট প্ৰক্ৰিয়াৰ মাজেদি যাব লাগে যিহেতু সেই গতিকে নিশ্চিতভাৱে কিমান দূৰ তেওঁলোকক এই গোটেই প্ৰক্ৰিয়াটো বুজাই দিয়া হৈছিল নে অসাধু মানুহে ইয়াত মাজত সোমাই আছিল যিটো কথা ওলাইছে কোনোবা এজন নিতু দাস তেওঁ কোনোবা ৰাজনৈতিক দলৰ সদস্যৰ কাৰণে তদন্ত ভাল হোৱা নাই মই ৰাজনৈতিক কথা একেবাৰে নকওঁ খালি মই যাতে তদন্ত হয় ভৱিষ্যতে কোনো যাতে এনেকুৱা কামত নিজৰ অংগ বিকি পেলাই পৰিয়াল চলাব লগা নহয় তাৰ বাবে যাতে চৰকাৰে পদক্ষেপ ল'বলৈ এই বাজেটৰ সময়তে কিবা ব্যৱস্থা কৰিব পাৰি অন্য এটা আমাৰ সুবিধা আঁচনিখন আছিলে তেতিয়া আমি বহুত দুখীয়া লোকক সহায় কৰিব পাৰিছিলোঁ এই আঁচনি বন্ধ হ'ল কিন্তু তামিলনাডু বা অন্যান্য ৰাজ্যত সঞ্জীৱনী আৰু অন্যান্য আঁচনি আছে যিবিলাক আঁচনিৰ যোগেদি 5 লাখ 7 লাখ টকালৈকে চিকিৎসালয়ত গ'ল যদি কোনো দুখীয়া মানুহ যায় তেওঁলোকৰ ইউনিভাৰ্চেল হেল্থ ইঞ্চুৰেঞ্চ আছে কেছলেছ বেনিফিট আছে আৰু বিভিন্ন ধৰণৰ আঁচনি আছে আমাৰ অসমত যি আছে আয়ুষ্মান বা অটল ভাৰত অটল অমৃত অভিযানৰ ইয়াতো কিন্তু গোটেইবিলাক চিকিৎসাৰ কভাৰ কৰা নহয় তাৰ ফলত আমি প্ৰায়ে বাতৰি কাকতত দেখা পাওঁ আমাৰ কোনোবা সাংসদ কোনোবা বিধায়কে তেওঁলোকে তৎপৰতাৰে আৰ্থিক সাহায্য দি কোনোবা উঠি অহা ছাত্ৰ ছাত্ৰী বা অন্য কাৰোবাক জীৱন দান কৰিছে এনেকুৱা নহ'বলৈ হ'লে যাতে আমি সকলোৱে স্বাস্থ্যৰ যিহেতু NRSM বা NSM বা আমাৰ যিহেতু সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ কথা কোৱা হৈছে তাত কোৱা হৈছে যে শিক্ষাৰ লগতে স্বাস্থ্য আৰু অন্যান্য সামাজিক সুৰক্ষা অগ্ৰাধিকাৰ দিব লাগিব সেই গতিকে আমি তেনেকুৱা কিবা ইঞ্চুৰেঞ্চ আনিব পাৰোঁ নেকি যিটো কৰিলে মানে যেটো কৰ্ণাটকত আছে ডক্টৰ দেৱী শেট্টিয়ে যিখন কৰিছে ফাৰ্মাৰবিলাকৰ কাৰণে 5 টকা নে কিমান দিলে তেওঁলোকৰ গোটেই ইঞ্চুৰেঞ্চ হৈ যায় আমি তেনেকুৱা কিবা কৰিব পাৰি নেকি এই সময়তে উপযুক্ত সময় যেহেতু চৰকাৰে বিভিন্ন ধৰণৰ সোশ্যাল সিকিউৰিটি স্কিমৰ কথা কৈছে অৰুণোদয়ৰ কথা কৈছে অন্যান্য আঁচনিৰ কথা কৈছে কিন্তু অৰুণোদয় আঁচনি 830 টকা 1000 টকা সেই অসুখ হ'লে মানে যিমান ব্যয়বহুল হৈ পৰিছে বৰ্তমানে যিবিলাক সমীক্ষা আছে কৈছে যে আমাৰ কোনো এজন মানুহৰ বেমাৰ হ'লে মানে তেওঁ সেভিংছৰ গোটেই পইচাখিনি চিকিৎসা কৰিবলৈ যাব লগা হয় আৰু সেই গতিকে এই গোটেইবিলাক কথা যাতে আমাৰ বৰ্তমানৰ বাজেটৰ সময়ত যি আলোচনা হ'ব এই আলোচনাৰ যোগেদি ইয়াৰ বাবেও যদি কিবা আৰু আৰ্থিক ব্যয় আমি বঢ়াব লগা হয় অন্য কোনো বিভাগৰ কমাই হ'লেও যাতে এইখিনি কাম কৰিবলৈ চৰকাৰৰ মই দৃষ্টি আকৰ্ষণ কৰিলোঁ আৰু আশা কৰোঁ চৰকাৰে গঠনমূলকভাৱে আমাৰ কথাখিনি ল'ব আৰু
অসমত যাতে সঁচাকৈ কোনেও দৰিদ্ৰতাৰ বাবে কিডনি বিক্ৰী কৰিব লগা নহয় বা কোনো ধৰণৰ সমাজত যিটো কাম কৰিলে গহিত কাম আমি ভব্য সমাজত যিটো আইন বিৰুদ্ধ কাম কৰিবলৈ এছাম লোকে তেওঁলোকক আমি বাধ্য কৰাইছোঁ নেকি এই কথাবিলাকৰ তদন্ত হোৱা দৰকাৰ যিহেতু মেডিকেল কলেজৰ বৰ্ডৰ যোগেদিহে যি ট্ৰেন্সপ্লেণ্টেশ্যন অফ হিউমেন অৰ্গেন এক্ট বা অন্যান্য আঁচনিত যিবিলাক নিয়ম আছে সেই নিয়মবিলাক কেনেকৈ ভংগ হৈ এখন গাঁৱৰ ইমানখিনি মানুহ গ'ল আৰু এতিয়া ডিব্ৰুগড় জিলাৰো কথা ওলাইছে চাহ বাগান অন্যান্য অঞ্চলৰ কথা ওলাইছে সেই গতিকে এইবিলাক যাতে নহয় তাৰ বাবে আমাৰ স্বাস্থ্য বিভাগৰ বাজেটত যাতে ভাল আঁচনি আহে এইখিনি বিবেচনা কৰিবলৈ অনুৰোধ জনাই এই দাবী মঞ্জুৰিৰ ওপৰত আমাৰ কৰ্তন প্ৰস্তাৱ ৰাখিলোঁ ধন্যবাদ অধ্যক্ষ মহোদয় আমাক অহাকালি আমাক ক'বৰ কাৰণে অনুমতি দিলে হ'ব আমি যদি অনুমতি দিয়ে নিশ্চয় আমিনুল ইছলাম এটা পইণ্ট অফ অৰ্ডাৰ আছে আমাৰ এই ৰিপৰ্টবোৰত সদায় একশ্যন টেকেন ৰিপৰ্টটো লগতে থাকে যোৱা বছৰৰ যিখিনি অবজাৰভেশ্যন আছিলে কিন্তু এইটো আৰ্ট এণ্ড কালচাৰত যোৱা বছৰৰ ৰিকমেণ্ডেশ্যনৰ একশ্যন টেকেন ৰিপৰ্টটো ইয়াত নাই দিছ ইজ এ গ্ৰছ এনিমেল ডেফিনেটলি চোৱা যাব এতিয়া আমিনুল ইছলাম Honorable Speaker, sir, I beg to move that the total provision of rupees 7,330.01 lakh under grant number 29 in respect of medical and public health at pages 3 to 196, volume 2, part 6 of the budget for 2021 and 2022 be reduced to rupees 1. That means the amount of the whole grant of rupees 7,330.01 lakh do stand reduced to rupees 1 only. অধ্যক্ষ মহোদয় কৰ্তন প্ৰস্তাৱটো মই উত্থাপন কৰিলোঁ আৰু এই বিষয়ত বক্তব্য ৰাখিব আমাৰ দলৰ 4গৰাকী সদস্যৰ নাম দিয়া হৈছে ইতিমধ্যে তেখেতসকলে কৰ্তন প্ৰস্তাৱৰ সপক্ষে বক্তব্য ৰাখিব মই মাত্ৰ দুটা পৰামৰ্শ দিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় এতিয়া অসমত দেখা গৈছে যে নীতি আয়োগৰ যিটো শেহতীয়া ৰিপৰ্ট নীতি আয়োগৰ ৰিপৰ্ট মতে অসমত স্বাস্থ্য খণ্ডৰ স্থান আটাইতকৈ তলত ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত 28 নম্বৰ স্থানত আছে আৰু সেইকাৰণেই এই স্বাস্থ্য খণ্ডত কৰ্তন প্ৰস্তাৱত আলোচনা হ'ব লাগে বুলি আমি বিএসসি মিটিঙত পৰামৰ্শ দিছিলোঁ প্ৰস্তাৱ দিছিলোঁ আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল স্বাস্থ্য খণ্ডত স্বাস্থ্যকৰ্মী বিশেষকৈ চিকিৎসক নাৰ্ছ এএনএম জিএনএম আৰু ৰেডিঅ'লজিষ্ট অপাৰেটৰৰ অভাৱ এইটো অসমৰ সকলো জিলাত সকলো স্বাস্থ্য কেন্দ্ৰতে এই সমস্যাটো আছে গতিকে উপাধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে এই কথাটো ক'ব বিচাৰিছোঁ যে এই যে চিকিৎসকৰ যিটো শ্বৰ্টেজ উপাধ্যক্ষ মহোদয় আপুনি নিজেও মেডিকেল কলেজৰ প্ৰফেচৰ আছিলে আপুনি নিজেও ভালকৈ জানে যে আমাৰ যিটো শ্বৰ্টেজ অফ ডক্টৰ যিটো কাৰণত এইটো বহুত দীৰ্ঘদিনৰ সমস্যা যে গাঁও অঞ্চলবিলাকত বা বিভিন্ন স্বাস্থ্য কেন্দ্ৰসমূহত আমি দিব পৰা নাই তাৰ কাৰণে এটা আমি পৰামৰ্শ দিছিলোঁ যে আমাৰ অসমত দেখা গৈছে যে কেৱল এলোপেথিক ছিষ্টেম অফ ট্ৰিটমেণ্টক যিমান ইম্পৰ্টেঞ্চ দিয়া হয় ইয়াত কিন্তু পেৰেলেলি হোমিঅ'পেথিক ছিষ্টেম আৰু আয়ুৰ্বেদিক ছিষ্টেমটোক সিমান গুৰুত্ব দিয়া নহয় আৰু এই ক্ষেত্ৰত এটা কথা কোৱা হয় যে মানুহে ইমিডিয়েট কিউৰ হেৰিটো বিচাৰে আৰু সেইকাৰণে এলোপেথিকটো প্ৰিফাৰ কৰে কথাটো সঁচা কিন্তু এটা কথা আমি দেখিছোঁ পশ্চিমবংগত কেলকাতাত 60% মানুহে হোমিঅ'পেথিক ট্ৰিটমেণ্ট কৰে আৰু তাত এলোপেথিক ফাৰ্মাচী যিমান আছে তাতকৈ 4 গুণ বেছি হোমিঅ'পেথিক ফাৰ্মাচী আছে কেলকাতাত তাৰমানে এই হোমিঅ'পেথিকটোৰ দুটা এডভান্টেজ আছে এটা হ'ল তাৰ ছাইড এফেক্ট নাই আৰু ছেকেণ্ড হ'ল যে এইটো বহুত ল' কষ্টত মেডিচিনবিলাক পায় গতিকে আমাৰ এটা দাবী আছিল প্ৰত্যেক হস্পিটেলত যদি এজনকৈ হোমিঅ'পেথিক ডক্টৰ প্লাছ আয়ুৰ্বেদিক ডক্টৰ উইথ হোমিঅ'পেথিক মেডিকেশ্যন আমাৰ অসমত কিছু দিয়া হৈছে হোমিঅ'পেথিক ডক্টৰক এলোপেথিক এটা মিনিমাম ট্ৰেইনিং দি পেলাই তেওঁলোকক এলোপেথিক প্ৰেছক্ৰাইব কৰিব দিয়া হৈছে কিন্তু যদি হোমিঅ'পেথিক মেডিকেশ্যনটো দিয়ে বিশেষকৈ চাইল্ডৰ কাৰণে এইটো যিহেতু ছাইড এফেক্ট নাই এইটো অলপ ভাল হ'ব আৰু এনেকুৱাও কেছ আছে উপাধ্যক্ষ মহোদয় বহু মানুহ এনেকুৱা পাইছোঁ তেওঁলোকে ভেলোৰ চেন্নাইৰ পৰা ঘূৰি আহিও তেওঁলোকে ভাল হোৱা নাই জীৱনৰ শেষ আশা হিচাপে তেওঁলোকে গৈ ক'ৰবাত হোমিঅ' ট্ৰিটমেণ্ট এটা লৈছে 15-20 টকাৰ মেডিচিন খাই 5 বছৰৰ বেমাৰো ভাল হৈ গ'ল এনেকুৱাও
আছে গতিকে আমি এটা পৰামৰ্শ দিম তেতিয়া ডক্টৰৰ শ্বৰ্টেজটো পূৰা হ'ব এলোপেথিক আৰু হোমিওপেথিক ডক্টৰ মিনিমাম PHC লেভেলত বা CHC লেভেলত মানে এজনকৈ দিয়া হোক উইথ মেডিকেশ্যন হোমিওপেথিক চিষ্টেম আৰু আয়ুৰ্বেদিক চিষ্টেমত যদি দিয়া হয় ডক্টৰৰ শ্বৰ্টেজটো পূৰা হ'ব আৰু সেই অল্টাৰনেটিভ যিটো মেডিকেশ্যন চিষ্টেম তাৰ দ্বাৰা কিছুমান কিউৰেবল এনেকুৱা বেমাৰ আছে এইটো সেইটো চিষ্টেমত বেছি সোনকালে কিউৰেবলো হয় গতিকে এইটো কৰিলে ডক্টৰ শ্বৰ্টেজটো পূৰা হ'ব আৰু গাঁও অঞ্চলৰ মানুহৰ কাৰণে ভাল হ'ব এই পৰামৰ্শটো মই দিলোঁ আৰু কৰ্তন প্ৰস্তাৱৰ বাকী বক্তব্যবিলাক আমাৰ দলৰ সদস্যসকলৰ নাম দিয়া আছে তেখেতসকলে ক'ব ধন্যবাদ আপুনি খুব ভাল কথা এটা কৈছে কিন্তু আয়ুৰ্বেদিক আৰু হোমিওপেথিক আপুনি কিমান ইউজ কৰে আয়ুৰ্বেদিক হোমিওপেথিক সেইটো এটা কুৱেশ্যনেবল আমি যদি ইউজ নকৰোঁ তেতিয়াহ'লে আয়ুৰ্বেদিক বা হোমিওপেথিক ডক্টৰ এটা এপইণ্টমেণ্ট দিলে সেইটো লাভ নহ'ব গতিকে আমিও ইউজ কৰিব লাগিব আৰু যদি আপুনি দুটা কথা কৈছে আয়ুৰ্বেদিকটো দি মানে হোমিওপেথিক দি পেলাই ডক্টৰৰ এস্কাৰচিটিটো মিট কৰিবলৈ যদি আপুনি আয়ুৰ্বেদিকো দিয়ে বা হোমিওপেথিক এপইণ্টমেণ্ট দিয়ে ডক্টৰ তাৰপিছতে কয় সেইটো ল'ব লাগে মেডিচিনো দিব লাগে তাৰপিছতে আপোনাৰ ডক্টৰৰ এস্কাৰচিটি কেনেকৈ মিট কৰিব কাৰণ এলোপেথিকৰ কাৰণে থকাখিনি কি কৰিব এইটো এটা অলপ ডিবেটেবল হেৰি গতিকে ভাল ছাজেশ্যন দিছে আমাৰ এতিয়া মাননীয় সদস্য মনোৰঞ্জন তালুকদাৰ মই কৰ্তন প্ৰস্তাৱ দাখিল কৰিছোঁ এই কৰ্তন প্ৰস্তাৱৰ সপক্ষে মোৰ বক্তব্য তুলি ধৰিব বিচাৰিছোঁ মাননীয় স্পীকাৰ ছাৰ এতিয়া মেডিকেল বা স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আমাৰ মেডিকেল কলেজ বহুত হৈছে কিন্তু মই যিটো লক্ষ্য কৰিছোঁ যে মই অন্যৰ কথা নাজানো বিশেষ কিন্তু বৰপেটাত যিটোখন আমাৰ ফখৰুদ্দিন আলী আহমেদৰ নামত মেডিকেল কলেজ স্থাপিত হৈছে তাত বহু বিভাগ নাই এই বিভাগবিহীনভাৱে এখন মেডিকেল কলেজ যদি চলি থাকে স্বাভাৱিকতে তাত যিবিলাক শিক্ষাৰ্থী থাকিব সেই শিক্ষাৰ্থীবিলাকেও তেনেকুৱা বিভাগত শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হয় আৰু সেই মেডিকেল কলেজখনত চিকিৎসা যিহেতু চলে এই বিভাগবিলাক নথকাৰ ফলত এই মেডিকেল কলেজখনত ৰোগীসকলে তাৰ প্ৰাপ্য পাব লগা যি চিকিৎসা নাপায় গুৱাহাটীলৈকে দৌৰিব লগা হৈছে আৰু এক কথাত ক'বলৈ গ'লে এখন হেণ্ডিকেপ্ট মেডিকেল কলেজ আমাৰ সন্মুখত আছে মই নিশ্চিতভাৱে আশা কৰিম যে এই মেডিকেল কলেজবিলাক যিবিলাক আমি স্থাপন কৰিছোঁ বা স্থাপন কৰিবলৈ গৈ আছোঁ তেনেকুৱা মেডিকেল কলেজত সকলো বিভাগ সামৰি পেলাই যাতে তাৰ ফেকাল্টি দিব পৰা যায় আৰু তাৰ চিকিৎসাও সেই অনুযায়ী কৰিব পৰা যায় এইটোৰ ওপৰত নিশ্চিতভাৱে গুৰুত্ব আৰোপ কৰিব তাৰ কাৰণে যি বাজেট এল'কেশ্যন প্ৰয়োজন হয় সেই বাজেট এল'কেশ্যন নিশ্চয় দিব বুলি মই আশা ৰাখিছোঁ আনফালে সমষ্টিবিলাকত আমাৰ অঞ্চল অসমৰে বিভিন্ন গ্ৰাম অঞ্চলত যিবিলাক FRU আছে CSC আছে PSC আছে তাত ছাফিচিয়েণ্ট ডক্টৰ নাই মোৰ এনেকুৱাও হৈছে মোৰ সমষ্টিতে এজন মাত্ৰ এপইণ্টেড ডক্টৰ আছে মোৰ CSCখনত সৰভোগত এইখন 30 বেডেড আছিল এতিয়া 100 বেডেড কৰিব বুলি বিল্ডিং কৰি আছে কিন্তু বিল্ডিং কৰিব কিন্তু তাত ডক্টৰ নাই এজন মাত্ৰ ডক্টৰ আৰু এজন ডক্টৰ ফলত তাত মেনেজমেণ্টে 2-3টা ডক্টৰ অন্যৰ পৰা তাত ডেপুটেশ্যনত আনি পেলাই কোনোমতে কাম চলাই আছে বিশাল অঞ্চল এটা এই বিশাল অঞ্চলটোত ডক্টৰৰ অভাৱত তাত সুচিকিৎসা যে হয় সেই কথাটো নিশ্চিতভাৱে ক'ব নোৱাৰি মোৰ যিখন FRU আছে বৰপেটা ৰোডত সেই FRUখনতো ডক্টৰৰ সাংঘাতিকভাৱে অভাৱ এই অভাৱ থকাৰ ফলত তেনেকৈ চিকিৎসা নহয় আমাৰ এখন 200 হস্পিটেল এখন আছে চিভিল হস্পিটেল কলগছিয়াত এতিয়া কলগছিয়াত মেডিচিনৰ ডক্টৰ নাই আৰু মেডিচিনৰ ডক্টৰ নোহোৱাৰ ফলত এই কোভিড পৰিস্থিতিৰ মাজত ইনজেকশ্যন দিয়াৰ কামটোৱে কৰিব নোৱাৰি ৰেমচিভিডিন যেতিয়া দিব লগা হয় তেতিয়া মেডিচিনৰ ডক্টৰজন প্ৰয়োজন এনেস্থেচিয়াৰ ডক্টৰ নাথাকিলে এটা সামান্য অপাৰেশ্যন বা চিজাৰিয়ান এটা কৰাটো সম্ভৱ নহয় এতিয়া এনেস্থেচিয়া ডক্টৰৰ অভাৱ মেডিচিনৰ ডক্টৰৰ অভাৱ তেনেকৈ হস্পিটেলবিলাক চলি আছে আৰু তেনেকৈ সৰভোগ সমষ্টিতে মোৰ সমষ্টিত মই সাংঘাতিকভাৱে এই ডক্টৰৰ অভাৱটো মই লক্ষ্য কৰিছোঁ আৰু কেইখনমান আমাৰ বিভিন্ন এই স্বাস্থ্য মিছনৰ অধীনত হস্পিটেল হৈছে এখন দুখন অন্য প্ৰতিস্থাপিত কিছু ডিছপেঞ্চেৰী আছিল তাত ডক্টৰ পূৰ্বতে আছিল তেনেকৈ বাৰাংগাবাৰীত এখন হস্পিটেল আছিল সেই বাৰাংগাবাৰী হস্পিটেলত এতিয়া বহুদিন ধৰি ডক্টৰ নাই চকুৰুংবাৰীত এখন স্বাস্থ্য মিছনৰ সুন্দৰ হস্পিটেল দেখাত ধুনীয়া হস্পিটেল তাৰ ভিতৰৰ প্ৰাপ্য যিবিলাক সুবিধা সেইবিলাকো আছে তাত ডেলিভাৰী কৰাব পাৰি কিন্তু নাৰ্ছ 4জনৰ বাহিৰে ডক্টৰ নাই নাৰ্ছ 4জন আছে ডক্টৰ যেতিয়া নাই তেওঁলোকেও নিশ্চিতভাৱে সেই হস্পিটেললৈকে যোৱাৰ তাগিদাটো অনুভৱ নকৰাৰ ফলত
ঘৰ আছে ডক্টৰ নাই এনেকুৱা এটা অৱস্থা হৈছে আৰু এনেধৰণৰ যদি অৱস্থা হয় তেতিয়াহ'লে স্বাভাৱিকতে স্বাস্থ্য ক্ষেত্ৰত আৰু বহুত কৰণীয় আছে তাৰ কাৰণে প্ৰয়োজনীয় পুঁজি নিশ্চয় দিব আৰু ডক্টৰ কেনেকৈ দিব পৰা যায় এই মোৰ বাৰাংগাবাৰীতে হওক বা চুক্ৰুংবাৰীতে হওক এই কথাটো মই স্বাস্থ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছোঁ চুক্ৰুংবাৰীত যিখন স্বাস্থ্য মিছনৰ হস্পিটেল আছে বাৰাংগাবাৰীত যিখন হস্পিটেল আছে আৰু মোৰ সৰভোগত যিখন CHC আছে তাত এলটেড ডক্টৰ মাত্ৰ এজন 2-3জন ডক্টৰ ডেপুটেশ্যনত আনি চলাব লগা অৱস্থাটোত যাতে অৱসান হয় আৰু অৱসান কৰি পেলাই যাতে সমগ্ৰ ৰাজ্যখনতে এনেকৈ স্বাস্থ্য সেৱাটো যাতে যথেষ্ট পৰিমাণে বিকশিত কৰিব পৰা যায় তাৰ ওপৰত নিশ্চিতভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব কোভিড পৰিস্থিতিৰ সময়ত বহু মানুহক কন্ট্ৰেকচুৱেল বেচিছত এপইণ্টমেণ্ট দিয়া হৈছিল চাফাই কৰ্মীসকল কিছুদিন আগতে মোৰ ওচৰলৈকে আহিছিল বহুত চাফাই কৰ্মী তেওঁলোকৰ এতিয়া কাম নাই আৰু তেওঁলোকক নিয়োগ কৰাৰ ক্ষেত্ৰতো কোনো চৰকাৰৰ নিৰ্দিষ্ট নীতি নাই পলিচি নাই ফলত তেওঁলোক এটা ভীষণ অসুবিধাত পৰিছে তেওঁলোকে কোভিড পৰিস্থিতিত জীৱনৰ সমস্ত প্ৰত্যাহ্বান গ্ৰহণ কৰি পেলাই তেওঁলোকে কাম কাজ কৰিলে আৰু তেতিয়া আমি তেওঁলোকক কোভিড যোদ্ধা বুলি বিৰাট সম্বৰ্ধনা যাচিলোঁ কেতিয়াবা কৰবাত হয়তো গামোচাও দিলোঁ কিন্তু আজি কোভিড পৰিস্থিতি কিছু স্থিমিত হৈ অহাৰ পিছত এই কোভিড পৰিস্থিতিৰ লগত যুদ্ধ কৰা এই যিবিলাক চাফাই কৰ্মী এই চাফাই কৰ্মীবিলাকৰ নিয়োগৰ কোনো ব্যৱস্থা আছেনে নেকি নাই এইটো নিশ্চয় চিন্তনীয় বিষয় আৰু মই স্বাস্থ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে চাফাই কৰ্মীসকলক পুনৰ নিয়োগ কৰাৰ কি ধৰণৰ ব্যৱস্থা কৰিব পৰা যায় এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে এটা বিশেষ দৃষ্টি নিক্ষেপ কৰিব আৰু তাৰ জৰিয়তে যাতে আমাৰ স্বাস্থ্য ক্ষেত্ৰত এটা কাংক্ষিত উন্নতি যাতে আমি কৰিব পাৰোঁ তাৰ দৃষ্টিগোচৰ কৰি পেলাই মই কৰ্তন প্ৰস্তাৱটো উত্থাপন কৰিলোঁ ধন্যবাদ এইবাৰ ফাইনেন্স মিনিষ্টাৰে আপোনালোকে দেখিছে বাজেটত বহুত অপশ্যন ৰাখিছে 10,000 চাব চেণ্টাৰবিলাক ইম্প্ৰুভ কৰাৰ আৰু এই 5টা মেডিকেল কলেজ হ'লে ডক্টৰ ওলালে মষ্ট প্ৰবলি আপোনাৰ প্ৰব্লেমবিলাক সমস্যা সমাধান হ'ব এতিয়া নেক্সট আমাৰ মাননীয় সদস্য প্ৰশান্ত ফুকন ডাঙৰীয়া মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ চৰকাৰে এইবাৰ বাজেটত 7,330.01 লাখ টকাৰ যি গ্ৰাণ্ট নম্বৰ 29ত চিকিৎসা আৰু জনস্বাস্থ্যৰ ওপৰত যি মঞ্জুৰি আনিছে তাক কৰ্তন প্ৰস্তাৱত যি বিৰোধীয়ে কৰ্তন প্ৰস্তাৱ আনিছে সেই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই মোৰ উপলব্ধি মই সদনত ৰাখিব খুজিছোঁ ভূপেন দাৰ এটা গান আছিলে ভূপেন দাই কৈছিলে গানটোত যে গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ মোৰ গীতৰ হাজাৰ চোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ আজি কৰ্তন প্ৰস্তাৱ যিসকলে আনিছে তেখেতসকলে আজি যদি থাকিলেহেঁতেন তেতিয়াহ'লে ভাল লাগিলেহেঁতেন সেইকাৰণে মোৰ উদ্দেশ্য কংগ্ৰেছক কৈ কৈছোঁ তথাপি আপোনালোকৰো কেইজনমান নাই থেংক ইউ আপোনালোক থকাৰ কাৰণে থেংক ইউ শুনিব উপলব্ধি কৰিব পাৰিব গোটেই কথাটো তাৰোপৰি মই আমাৰ এই পৰম্পৰাগতভাৱে যি চলি আহিছে এই কৰ্তন প্ৰস্তাৱ এই কৰ্তন প্ৰস্তাৱটো আপোনালোকে ৰাতিপুৱা যেতিয়া চাহ একাপ লৈ যেতিয়া ঘৰত বহে এবাৰ আপোনালোকে ভালকৈ বিশ্লেষণ কৰি চাবচোন এই কৰ্তন প্ৰস্তাৱৰ পাছৰ যিখিনি কথা কৰ্তন প্ৰস্তাৱত আপোনালোকে চহী কৰাৰ পাছত যিখিনি কথা সেই কথাখিনি চাব যে আমি কি কৰোঁ কৰ্তন প্ৰস্তাৱ একফালে কৈছোঁ পইচা নিদিব কাটি এটকা কৰক আৰু এফালে কৈছোঁ মোক অমুক লাগে তমুক লাগে তমুক লাগে তমুক লাগে আমাৰ এইখিনি কথা এইটো যিহেতু আমাৰ এটা পৰম্পৰা চলি আহিছে বহুদিনৰ পৰা মই সৰু এটা জক এটাৰে মই গোটেই কথাটো আৰম্ভ কৰিব শুনিছোঁ শুনি ভাল পাব বহুতৰ টোপনিও ধৰিছে মই এজন ব্যক্তিয়ে এটা কুকুৰ এটাক ভৰিৰে তেওঁক গুৰিয়াবলৈ আৰম্ভ কৰিছে আৰু কুকুৰটোৱে কি কৰে যেতিয়া গুৰিয়াই তেওঁ ভৰিকেইটা ওপৰলৈ কৰি দিয়ে আৰু তেতিয়া সেই মানুহজনে কুকুৰটোক নমস্কাৰ দিয়ে এজন মানুহে সুধিলে আৰে এফালে আপুনি কুকুৰটোক লাত মাৰিছে আৰু এফালে আপুনি নমস্কাৰ দিছে তেতিয়া সেই মানুহজনে ক'লে আৰে আপ কেঁচা আদমি হে ইয়ে কিয়া হে বোলে ইয়ে ডগ হে DOD ডগ ভৰিকেইটা ওপৰলৈ কৰি দিলে কি হয় GOD গড ই ভগৱান হৈ যায় সেইকাৰণে তেওঁক নমস্কাৰ দিয়ে
এই কথাষাৰ এইকাৰণে আনিবলগীয়া হৈছে, এফালৰ পৰা কৰ্তন প্ৰস্তাৱ হ'ল আৰু এফালৰ পৰা আপুনি কৈছে যে আমাক অমুক 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 বস্তুখিনি দিব লাগে। এতিয়া মই আজি আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব খুজিছোঁ, আপোনালোকে 7 লাখ কোটি নহয়, ইয়াত আপোনালোকে 10 লাখ কোটি টকা ধৰিব লাগে। যে দেহা থাকিলেহে বেহা, দেহা থাকিলেহে বেয়া হ'ব। আজিৰ যুগত আপোনালোকে গোটেই যদি পৰিৱেশটো চাই, এঘৰ মানুহৰ ঘৰত ভাত খাবলৈ বহুত পইচা নালাগে। আজি অলপ দিনৰ আগতে UPৰ এটা সমীক্ষাত মানুহৰ কাৰাপশ্যন কৰাৰ গোটেই সমীক্ষাটো উলিয়াইছিলে। কি কাৰণে? দুটা কাৰণে ইনচিকিউৰ ফিল কৰে, দুটা কাৰণে, এটা হ'ল স্বাস্থ্য আৰু এটা হ'ল শিক্ষা। এই দুইটা কাৰণেৰে মূল কাৰণ বুলি ক'ব খুজিছে কাৰাপশ্যন হোৱাৰ কাৰণ। কাৰণ মানুহ এজনৰ আজিকালিৰ যুগত যে অপাৰেশ্যন এটা কৰিবলগীয়া হ'ল, গলব্লাডাৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল, এই গোটেই কথাবিলাকে মানুহজনে যথেষ্ট চিন্তিত হয়। কাৰণ যিহেতু আমি স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াত বহি থকা দুজন ব্যক্তিয়ে সচেতন ব্যক্তি আছে, এজন আমাৰ ডেপুটি স্পীকাৰ ডাঙৰীয়া আৰু ৰণোজ পেগু ডাঙৰীয়া। তেওঁলোক বিশেষকৈ এইটো বিষয়ে তেখেতসকল ডক্টৰ, সেইকাৰণে তেখেতসকলে বেছি ভালকৈ জানিব। কিন্তু আমাৰ ওচৰত গৈ পেলাই যদি ডাক্তৰজনৰ ওচৰত যোৱাৰ পাছত আমাক যদি কয় যে আপোনাৰ এইটোহে হৈছে, তেতিয়া আমি সেইটোকে মানি ল'বলৈ বাধ্য হওঁ। সেইকাৰণে কি হয়, আপোনাৰ ক'লে যে আপোনাৰ এই পেকেজটোত 40,000 টকা লাগিব। এতিয়া 40,000 টকাৰ কাৰণে মোৰ গৰু এটা হালোৱা গৰু এটা বিক্ৰী কৰি হ'লেও সেই ট্ৰিটমেণ্ট কৰাবই লাগিব। এই গোটেই কথাবিলাক চিন্তা চৰ্চা কৰি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দিনত সেই সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তেখেতৰ এই গোটেই চিন্তাধাৰাৰে এটা কংক্ৰিট ৰূপ দি আমি আগবঢ়া আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু এই গোটেই চিন্তা চৰ্চাটোক আজিৰ আমাৰ এই সময়ত যথেষ্ট এটা প্ৰতিফলিত হৈছে ৰাইজৰ মাজত। আজি আমাৰ যিখিনি ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰত আমি ৰাইজক উপকৃত কৰাৰ ক্ষেত্ৰত সমগ্ৰ অসমত যিখিনি ব্যৱস্থা কৰা হৈছে, সেই ব্যৱস্থাত আপোনালোক প্ৰত্যেকজন ব্যক্তিয়ে মই জনাত আমাৰ আগত মুখেৰে খুলি নকলেও অন্তৰ আত্মাত আপোনালোকে নিশ্চয় ভাবিছে যে এই কথাখিনিয়ে যথেষ্টখিনি আমাক সহায় কৰিছে। মই সৰু এটা উদাহৰণ দিছোঁ, বিশেষকৈ আমাৰ চাহ বাগিচাৰ যিসকল মহিলা, বনুৱা মহিলা, সেইসকলৰ আজিৰ ডেটত আপোনালোকে মৰ্টেলিটি ৰেট আমাৰ 0.14%, আৰু আমাৰ চৰকাৰ অহাৰ আগতে ইয়াৰ মৰ্টেলিটি ৰেট আছিলে 14%, আৰু এতিয়া আমাৰ 0.14%। কি হয়, সেই মহিলাসকলে যেতিয়া বাগানলৈ কাম কৰিবলৈ যায়, তেওঁলোকে গৰ্ভধাৰণ কৰাৰ পাছত তেওঁলোকে কি কৰে, নকয় তেওঁলোকে যে আমি গৰ্ভধাৰণ কৰিছোঁ বুলি। আৰু গৰ্ভধাৰণৰ হোৱাৰ পাছতো তেওঁলোকে বাগানত যেতিয়া পাত তুলিবলৈ যায়, তাৰ পাছত যেতিয়া 4 মাহ পাছত তেওঁ ফিজিকেলি মানুহগৰাকীক গম পায় যে মানুহগৰাকী গৰ্ভধাৰণ হৈছে, তেতিয়া বাগানে ছুটি দি দিয়ে, 1 পইচা নিদিয়ে। আৰু সেই সময়লৈকে সেই কম বয়সীয়া ছোৱালীজনী যেতিয়া গৰ্ভধাৰণ কৰে, গৰ্ভধাৰণ কৰাৰ লগে লগে সেই মহিলাগৰাকী এনিমিক হয়, আৰু এনিমিক হোৱাৰ ফলত পিছলৈ গৈ মৃত্যুৰ সংখ্যা আছিলে 14%। আৰু আমাৰ চৰকাৰে 12,000কে টকা দি হ'লে পুষ্টিকৰ খাদ্য খাবৰ কাৰণে 12,000কে টকা দিয়াৰ চিন্তা চৰ্চা কৰিলে। আজিও প্ৰতিও এই ব্যৱস্থা চলি আছে। মই ভাবোঁ যে এই ব্যৱস্থাই আমাক 14.14%লৈ আজি অনাৰ আমাৰ চৰকাৰৰ যি প্ৰয়াস আমি সফল হৈছোঁ। 0.14 উপাধ্যক্ষ মহোদয়, আপুনিও খুব ভালকৈ জানে যে মই ডিব্ৰুগড় সমষ্টিৰ বিধায়ক আৰু অসম মেডিকেল কলেজৰ চেয়াৰমেন, আৰু আপুনি সেইখন কলেজত প্ৰায় পাছ কৰি আহিছে আপুনি, আৰু আপুনি বহুদিন তাতে বহুদিন চাকৰিও কৰিলে, বহুদিন আপুনি প্ৰেক্টিছো কৰিলে। আমাৰ এই গোটেই পৰিৱেশটো আজিৰ ডেটত মই প্ৰত্যেক মুহূৰ্তত ফোন কৰিছোঁ, অলপ আগতে ফোন কৰি মই সুধিছোঁ যে এতিয়ালৈকে আমাৰ এনৰোলমেণ্ট আজিৰ দিনটোত 2930 জন, আউটডোৰ পেচেণ্ট আজি 2930 জন। আজি অলপ দেৰি আগতে মই ইয়াত কোৱাৰ আগতে মই ফোন কৰি সুধিছোঁ 2930 জন, আৰু আমি 2930 জনৰ পৰা লৈ কাৰো পৰা আমি কোনো দিন পইচা পাতি আমি ব্যৱস্থা কৰা নাই। এক্সৰেৰ পৰা আৰম্ভ কৰি সকলোখিনি কথাত আমি ফ্ৰী কৰি দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। এতিয়া আপোনালোকে যদি কয় যে নহয় কৰ্তন কৰিব লাগে, তেতিয়াহ'লে এই গোটেই কথাবিলাক আমাৰ ক'ত বৰষুণৰ পৰা পৰিব নেকি, বৰষুণ ওপৰৰ পৰা পৰিব নেকি? আমাৰ এক্সৰে প্লেটখন ক'ত পাম?
আমাৰ আজি এই দৰৱ পাতি ইত্যাদি যিবিলাক আমি ফ্ৰী দিয়া ব্যৱস্থা কৰিছোঁ, এই গোটেই বস্তুটো হ'বৰ কাৰণে আমাৰ আল্টিমেটলি আমাক পইচা লাগিব। আমি সেইকাৰণে মই আজি বিৰোধীসকলক মই এটা কৈছোঁ যে এটা প্ৰস্তাৱ ল'ব লাগে যে আমাৰ যি 7 লাখ কোটি টকা দিছে, 7,331.01 টকা দিছে, এই কৰ্তন প্ৰস্তাৱটো আপোনালোকে উঠাই লওক। কৰ্তন আমাৰ পৰম্পৰাটো আমি চেঞ্জ কৰোঁ, চেঞ্জ কৰি আমাৰ যিখিনি স্বাস্থ্যৰ ক্ষেত্ৰত যি ব্যৱস্থা ল'ব লাগে, আহক আমি সদল বলেৰে গৈ আমি স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ বিহিত ব্যৱস্থা আমি হাতত ল'ব লাগে। কাৰণ দেহা থাকিলেহে বেহা, এই কথাটো মই আগতেও কৈছোঁ, এতিয়াও আপোনালোকক কৈছোঁ। আগতে আমাৰ এটা কথা আছিলে যে কাণত কচু নাভিত তেল, তাৰ ঘৰত নাই বেজৰ মেল। কিন্তু এতিয়া যি পৰম্পৰা হৈছে, যি পৰিৱেশ সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ বেমাৰৰ আপোনাৰ আৱিৰ্ভাৱ হৈছে। আজি আমাৰ প্ৰায় 15-16 জন আমাৰ এনকেফেলাইটিছ ৰোগী আজিও ডেটত অসম মেডিকেল কলেজত আছে। আৰু তাৰ পাছতো আমি আজিৰ ডেটত যিমানবিলাক অসম মেডিকেল কলেজত কেঞ্চাৰৰ পৰা আৰম্ভ কৰি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পৰা আৰম্ভ কৰি আৰু গোটেই অসমত আমি যেতিয়া হস্পিটেলবিলাকক আমি আপডেট কৰাৰ ব্যৱস্থা কৰিছোঁ, আপুনি চাব আজি সৰু সৰু জেগাত, খোৱাঙৰ নিচিনা জেগাত আজিকালিৰ দিনত আমাৰ ডেলিভাৰী কৰাৰ ব্যৱস্থা আদি হৈছে। এই স্বাস্থ্যৰ ক্ষেত্ৰত এটা সাংঘাতিক পৰিৱৰ্তন হৈছে। আপোনালোকে চাব যিকোনো কথাতে আমাৰ দেখিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত বহুতখিনি আমাৰ হৈ গৈছে। আমাৰ ডাক্তৰৰ ক্ষেত্ৰত, নাৰ্ছৰ ক্ষেত্ৰত, যিহেতু তেওঁলোকে এটা টেকনিকেল মানুহ, তেওঁলোকক আমি সুন্দৰভাৱে ব্যৱস্থা যদি আমি কৰি দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা কৰিব লাগে, সেইখিনি আমাৰ এতিয়া আজিৰ ডেটত সঁচা কথা ক'বলৈ গ'লে আমাৰ বহুত শ্বৰ্টফল আছে। আমি এইখিনি পূৰণ কৰিব লাগিব। আমাৰ এতিয়া যে হস্পিটেলবিলাক আমি খুলিছোঁ, মেডিকেল কলেজবিলাক আমি খুলিছোঁ, এতিয়া এইমছ আমাৰ হ'ব, তেতিয়া আমাৰ বহুত ডাক্তৰ আমাৰ প্ৰডাক্ট হ'ব, বহুতখিনি ডাক্তৰ আমি উলিয়াব পাৰিম, বহুতখিনি নাৰ্ছ আমি উলিয়াব পাৰিম। এতিয়া সেইখিনি শ্বৰ্ট হোৱাৰ কাৰণে আমাৰ বহুত ধৰণে আমাৰ অসুবিধা হৈছে। আমি ভাবোঁ সেইখিনি কৰিবৰ কাৰণে আমাৰ চৰকাৰে এটা সুন্দৰ প্লেন কৰিছে। আমাৰ স্বাস্থ্যমন্ত্ৰীগৰাকী তেখেতেও আপ্ৰাণ আজি আমাৰ চেষ্টা কৰিছে। আমাৰ তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰাৰ নিচিনা আমাৰ ওচৰত ক'ব নোৱাৰাকৈ আমাৰ এই ক'ভিডৰ নিচিনা বেমাৰ, আমি এতিয়া এডিশ্যনেলি ক'ভিডৰ এগেইনষ্টত আমি ফাইট কৰিবলগীয়া হৈছে। আমি গল ব্লাডাৰৰ কথা পাহৰি গ'লোঁ, আমি এপেণ্ডিচাইটিছৰ কথা পাহৰি গ'লোঁ, আমাৰ কিমান মহিলাক আমাৰ ডেলিভাৰী কৰালোঁ আমি পাহৰি যোৱাৰ নিচিনা হৈছে। আমি ক'ভিডৰ এগেইনষ্টত আমি ফাইট কৰি আছোঁ। সেই গোটেই কথাবিলাকতে আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয়ে গোটেইখিনি কথা ক'ব। আমাৰ ক'ভিড ইনজেকশ্যন আজি ইত্যাদি দিয়াৰ ক্ষেত্ৰত এটা নতুন ধৰণৰ বেমাৰ, নতুন ধৰণেৰে আমি আজি ট্ৰিটমেণ্ট কৰাৰ কাৰণে যি ব্যৱস্থা কৰিছোঁ, আমাৰ তাৰ কাৰণে আমাৰ বহুত অৰ্থৰ দৰকাৰ হৈছে। সেইকাৰণে মই আজি কৰ্তন প্ৰস্তাৱটো মই বিৰোধিতা কৰি পেলাই কৈছোঁ যে এই কৰ্তন প্ৰস্তাৱটো বিৰোধীয়ে উঠাই ল'ব লাগে আৰু আমাৰ লগত চৰকাৰৰ লগত হাত মিলাই আগন্তুক দিনত আমাৰ ৰাজ্যখন এখন সুস্বাস্থ্যৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা পূৰ্ণ সহায় সহযোগিতা পাম বুলি আশা ৰাখি আপোনালোকৰ কৰ্তন প্ৰস্তাৱটোক আজি মই বিৰোধিতা কৰি এই গ্ৰাণ্ট নম্বৰ 29ৰ এইখিনি কথাৰে মই কৰ্তন প্ৰস্তাৱটো বিৰোধিতা কৰিলোঁ। ধন্যবাদ। আমাৰ গল ব্লাডাৰ আৰু এপেণ্ডিক্সটো পাহৰি যোৱা নাই। মোৰ যদি ভুল কৰা নাই, মেডিকেল কলেজত হস্পিটেলবিলাকত অপাৰেশ্যন হৈ আছে কণ্টিনিউ, ক'ভিডৰ ট্ৰিটমেণ্ট চলি আছে, এইখিনিও চলি আছে। আমাৰ নেক্সট অগপ দলৰ সন্মানীয় সদস্য ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় উপাধ্যক্ষ ডাঙৰীয়া, বিৰোধীয়ে আমাৰ চিকিৎসা আৰু জনস্বাস্থ্য বিভাগৰ যিটো মঞ্জুৰি, তাৰ এটা কৰ্তন প্ৰস্তাৱ আনিছে। আৰু এই কৰ্তন প্ৰস্তাৱটো অনাৰ মূল কথা হৈছে যে কৰ্তন প্ৰস্তাৱৰ জৰিয়তে যাতে আলোচনা কৰি কিছু কথা যাতে কোৱাৰ সুযোগ পাব পাৰে, তাৰ বাবে তেনেধৰণৰ এটা পন্থা এইবাৰেই নহয়, এইটো বহু বছৰৰ পৰাই
এই ব্যৱস্থাটো চলি আহিছে। মই আশা ৰাখিছোঁ যে কৰ্তন প্ৰস্তাৱটো নিশ্চয় তেওঁলোকে শেষত উদ্ধ কৰিব আৰু ময়ো এই কৰ্তন প্ৰস্তাৱৰ বিৰোধিতা কৰি মই কিছু কথা ক'ব ওলাইছোঁ। ইতিমধ্যে যদি আমি চাওঁ তেনেহ'লে অসমত বিশেষভাৱে আজি প্ৰায় ৬-৭ বছৰ আগত আমাৰ স্বাস্থ্য বিভাগৰ যিটো অৱস্থা, এই অৱস্থাটো বিগত ৬টা বছৰৰ ভিতৰত এক আমূল পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হৈছে। এইটো আজি ময়ে নহয়, আজি বিৰোধী দলেও নিশ্চয় এই ক্ষেত্ৰত স্বীকাৰ কৰিব লাগিব। আমি দেখিছোঁ যে 2016 চনত বিজেপিৰ নেতৃত্বত যেতিয়া মিত্ৰজোঁটৰ চৰকাৰ আহিল, সেই সময়ত বিশেষভাৱে এই স্বাস্থ্য বিভাগটোক এটা গুৰুত্বপূৰ্ণ বিভাগ হিচাপে লৈ আজি এই স্বাস্থ্য বিভাগে 2016 চনৰ পৰাই স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈ আহিছে। আজি যদি আমি চাওঁ তেনেহ'লে আমাৰ অসমত যিকেইখন চিকিৎসা মহাবিদ্যালয় আছিল, সেই মহাবিদ্যালয়বিলাকৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিৰো আজি যথেষ্ট পৰিৱৰ্তন কৰা হৈছে। অকল সেইকেইখন মহাবিদ্যালয় নহয়, ইতিমধ্যে আমাৰ অসমত আৰু কেইবাখনো নতুনকৈ মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈ ইতিমধ্যে কেতবোৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ইতিমধ্যে কেতবোৰ মহাবিদ্যালয় নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উদ্দেশ্যটো হৈছে যাতে আমাৰ অসমৰ জনসাধাৰণে বিশেষকৈ ৰোগীসকলে যাতে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত সুচিকিৎসা বা ৰোগীৰ ক্ষেত্ৰত যাতে সুচিকিৎসা পাব পাৰে, তাৰ বাবে এনেধৰণৰ পৰিকল্পনা লৈ আগবাঢ়িছে। আৰু বিশেষভাৱে আমি দেখিছোঁ যে আজি আমাৰ বিৰোধী দলৰ 2-এগৰাকী সদস্য, মাননীয় সদস্যই কৈছে, হয় আজি বহু চিকিৎসালয়ত FRU হওক বা 30 বেডেড হস্পিটেল হওক বা CHC হওক, আমাৰ ডাক্তৰৰ অভাৱ আছে। কিন্তু এই ডাক্তৰৰ অভাৱটো পূৰণ কৰাৰ ক্ষেত্ৰত আজি যিবিলাক নতুনকৈ চিকিৎসালয় নিৰ্মাণ কৰি থকা হৈছে বা চিকিৎসালয় যিবিলাক ইতিমধ্যে আৰম্ভ হৈছে, সেই চিকিৎসালয়সমূহৰ পৰা ইতিমধ্যে বহু ডাক্তৰ নিশ্চয় তাৰ পৰা ওলাই আহিব আৰু ওলাই অহাৰ পিছত নিশ্চয় আমাৰ ডাক্তৰৰ ক্ষেত্ৰত যিটো অভাৱ, এই অভাৱটো পূৰণৰ ক্ষেত্ৰত নিশ্চয় অনাগত দিনত আমাৰ স্বাস্থ্য বিভাগ নিশ্চয় সম্পূৰ্ণভাৱে সক্ষম হ'ব। গতিকে এনেধৰণে বিভিন্ন পদক্ষেপ আজি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু বিশেষভাৱে আমি যদি চাওঁ যে অসমত আজি যিবিলাক CHC আছে বা যিবিলাক আমাৰ FRU আছে, অৰ্থাৎ 30 বেডেড হস্পিটেল, আজি সেইবিলাকৰো আজি উন্নয়নৰ ক্ষেত্ৰতে হওক, আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক, আজি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আজি সেইসমূহতো আমি লক্ষ্য কৰিছোঁ যে আজি বহু ঠাইত যিটো ডাক্তৰৰ অভাৱ আছিল, আজি কিন্তু যথেষ্ট পৰিমাণে সেই ডাক্তৰৰ অভাৱ পূৰণ কৰিবৰ কাৰণেও সক্ষম হৈছে। মই কোৱা নাই যে আমাৰ ৰাজ্যখনত ডাক্তৰৰ অভাৱ নাই, অভাৱ আছে। চিকিৎসালয়সমূহত আৰু ডাক্তৰৰ প্ৰয়োজন আছে। কিন্তু আমাৰ যিসকল ইয়াত ডাক্তৰ আছে, সেইসকলে বিশেষভাৱে আজি অসমৰ বিভিন্ন প্ৰান্তৰত এই ডাক্তৰসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত নিশ্চয় পৰ্যায়ক্ৰমে আমাৰ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তাতোকৈ ডাঙৰ কথা হৈছে যে বিগত 1.5 বছৰ আমাৰ যিটো কোভিড অতিমাৰী, এই কোভিড অতিমাৰীয়ে নিশ্চয় আমাৰ যিটো সমস্যা, ডাক্তৰৰ যিটো সমস্যা বা চিকিৎসালয়সমূহৰ যিটো সমস্যা,
সেই সমস্যাখিনি হয় বহু ক্ষেত্ৰত আমি অভাৱ অনুভৱ কৰিছোঁ। কিন্তু কোভিডৰ ক্ষেত্ৰত যি ধৰণে বলিষ্ঠ পদক্ষেপ আজি অসম চৰকাৰে লৈছে, স্বাস্থ্য বিভাগে লৈছে, তাৰ বাবে আমি নিশ্চয় আমি স্বাস্থ্য বিভাগ আৰু আমাৰ বিশেষকৈ ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি যদি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ যদি আমি তুলনা কৰোঁ, তেনেহ'লে বিশেষভাৱে আজি কোভিডৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এই ৰাজ্য চৰকাৰ সম্পূৰ্ণভাৱে সক্ষম হৈছে। গতিকে মই আশা ৰাখিছোঁ যে এই কোভিড কালতো কিন্তু সমান্তৰালভাৱে আজি বিভিন্ন ৰোগীৰ ক্ষেত্ৰতো যিভাৱে ব্যৱস্থা ল'ব লাগে, আজি এই কোভিড অতিমাৰীৰ সময়তো সমান্তৰালভাৱে আজি বিভিন্ন ৰোগীৰ ক্ষেত্ৰতো আজি বিভিন্ন চিকিৎসালয়তো কিন্তু আজি ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গতিকে এইটো আমাৰ স্বাস্থ্য খণ্ডৰ বাবে এটা সুখবৰ। গতিকে মই আশা ৰাখিছোঁ যে স্বাস্থ্য বিভাগে বিশেষভাৱে আজি আমাৰ গুৱাহাটীত এখন আয়ুৰ্বেদিক মহাবিদ্যালয় আছে। ঠিক তেনেকৈ নতুনকৈ এখন বকুত আয়ুৰ্বেদিক এখন মহাবিদ্যালয় তথা চিকিৎসালয় স্থাপনৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিছে। মই আপোনাৰ জৰিয়তে মই মাননীয় স্বাস্থ্যমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিছোঁ যে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছু অসুবিধা আছে, কিছু অভাৱ অনুভৱ আমি কৰি আহিছোঁ। গতিকে আয়ুৰ্বেদিক মহাবিদ্যালয়খন পূৰ্ণাংগ মহাবিদ্যালয় কৰাৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ দেখা গৈছে যে ইয়াতে আমাৰ আয়ুৰ্বেদিক মহাবিদ্যালয় যিখন আছে, চিকিৎসালয় যিখন আছে, সেইখনত আমাৰ শিক্ষকৰ অভাৱ, ডাক্তৰৰ অভাৱ। গতিকে আজি যদি প্ৰফেচৰ ৰেংকৰ যদি ডাক্তৰ আমাৰ এই আয়ুৰ্বেদিক মহাবিদ্যালয়ত বহুখিনি ডক্তৰ তেনেকুৱা খালী হৈ পৰি থকা পৰিলক্ষিত হৈছে। যদি এইবিলাক দিয়া নহয়, তেনেহ'লে এটা সময়ত আমাৰ আয়ুৰ্বেদিক মহাবিদ্যালয়খনো ৰিকগনাইজড হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে আছে। গতিকে এই মহাবিদ্যালয়খন যাতে ৰিকগনাইজ নহয়, তাত যি ধৰণে শিক্ষকৰ প্ৰয়োজন, প্ৰফেচৰৰ প্ৰয়োজন, তেনেধৰণৰ প্ৰফেচৰ নিযুক্তি দি যাতে আমি এই মহাবিদ্যালয়খনকো ৰিকগনাইজৰ পৰা হাত সৰাব পাৰোঁ, তাৰ বাবে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আজি আমি দেখিছোঁ যে অসমত যিভাৱে কেঞ্চাৰ আজি ব্যাপকভাৱে যিদৰে আজি হ'বলৈ ধৰিছে, আজি কেঞ্চাৰ বেমাৰৰ কাৰণেও আজি আমি লক্ষ্য ৰাখিছোঁ যে আমাৰ চৰকাৰখনে ইতিমধ্যে বিভিন্ন তেনেধৰণৰ চিকিৎসালয় স্থাপনৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমাৰ যিখন কেঞ্চাৰ হস্পিটাল আছে, সেই কেঞ্চাৰ হস্পিটালৰ উপৰিও আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো এখন কেঞ্চাৰ হস্পিটালৰ নিৰ্মাণৰ ইতিমধ্যে সিদ্ধান্ত লৈ সম্পূৰ্ণ কৰি ইতিমধ্যে তাতে চিকিৎসা আৰম্ভ কৰা হৈছে। আজি তাতে কেমো দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি অসমৰ বিভিন্ন জিলাত তেনেধৰণে পৰ্যায়ক্ৰমেও কেঞ্চাৰ হস্পিটাল নিৰ্মাণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে স্থাপন কৰাৰ ক্ষেত্ৰত। এনেধৰণে যদি আমাৰ বিশেষভাৱে স্বাস্থ্য খণ্ডত যদি এনেধৰণে বিভিন্ন পদক্ষেপ লৈ যদি আমাৰ স্বাস্থ্য খণ্ডটো আগবঢ়াই নিয়াৰ কাৰণে প্ৰয়াস কৰে, তেনেহ'লে মই ভাবোঁ যে আমাৰ স্বাস্থ্য খণ্ডই আমাৰ বিশেষভাৱে আমাৰ ৰোগীসকলক নিম্নতম যিখিনি সুবিধা প্ৰদান কৰিব লাগে, সেই নিম্নতম সুবিধাখিনি নিশ্চয় আমাৰ ৰাজ্য চৰকাৰে দিয়াত সক্ষম হ'ব। আৰু বিশেষভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে ইতিমধ্যে স্বাস্থ্য খণ্ডৰ এটা আমূল পৰিৱৰ্তনৰ কাৰণে বিভিন্ন পৰিকল্পনা লৈ আগবঢ়াটো আমাৰ পৰিলক্ষিত হৈছে। আৰু সেইধৰণে বাজেটতো এইবাৰ প্ৰায় 700 লাখ টকা ইতিমধ্যে আমাৰ মঞ্জুৰি ল'বৰ কাৰণে লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, বাজেটত টকা ধাৰ্য কৰিছে। গতিকে এইখিনি টকাৰে নহয়, কাৰণ আমি যদি স্বাস্থ্য খণ্ডক আৰু বেছি আগুৱাই নিব লাগে, তেনেহ'লে স্বাস্থ্য খণ্ডত আমি অতিৰিক্তভাৱে আমি পুঁজি আবণ্টন দিব লাগিব। আমি সেই সীমিত পুঁজিৰে আমি অসমৰ স্বাস্থ্য কেন্দ্ৰৰ গোটেই সমস্যাখিনি যে সমাধান কৰিব পাৰিম, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। গতিকে মই বিৰোধী দলৰ মাননীয় সদস্যসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে এই কথাটো হৃদয়ংগম কৰক যে আজি স্বাস্থ্য কেন্দ্ৰত যিমান টকা ধৰিছে,
মই ভাবোঁ যে আজি বিৰোধী দলৰ বিধায়কসকলেও ক'ব লাগিছে যে আজি বাজেটত যিখিনি টকা ধাৰ্য কৰা হৈছে সেইখিনি নিচেই কম, ইয়াতকৈ আৰু অতিৰিক্ত পুঁজি ধাৰ্য কৰি যাতে আমাৰ অসমৰ স্বাস্থ্যকেন্দ্ৰত যিখিনি অসুবিধা আছে, স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত যিখিনি চৰকাৰে পৰিকল্পনা লৈছে সেই পৰিকল্পনাখিনি যদি বাস্তৱত সফল ৰূপ দিব লাগে তেনেহ'লে আৰু অতিৰিক্ত বাজেট ধাৰ্য কৰক বুলিহে আজি ক'ব বুলি মই বিশেষভাৱে মই ভাবিছিলোঁ। কিন্তু তেনেধৰণে যদি তেওঁলোকে এই কথাবিলাকে উত্থাপন কৰি যদি স্বাস্থ্যখণ্ডৰ বাজেটৰ ক্ষেত্ৰত যাতে অতিৰিক্তভাৱে যাতে পুঁজি আবণ্টন দিয়াৰ ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবেও তেওঁলোকে মই ভাবোঁ যে ৰাজ্য চৰকাৰক এটা অনুৰোধ জনাই তেওঁলোকে যি কৰ্তন প্ৰস্তাৱ দিছে এই কৰ্তন প্ৰস্তাৱটো মই আশা ৰাখিছোঁ তেওঁলোকে নিশ্চয় প্ৰত্যাহাৰ কৰিব আৰু প্ৰত্যাহাৰ কৰি স্বাস্থ্য খণ্ডত আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে যিদৰে পৰিকল্পনা যেতিয়া তেওঁলোকে মনা নাই আমাৰ স্বাস্থ্য বিভাগে কিন্তু তেওঁলোকৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা লৈছে তাৰ কোনো স্পষ্ট নিদৰ্শন বা তাৰ কোনো স্পষ্ট কথা বতৰা আমি মন্ত্ৰী মহোদয় হওক মুখ্যমন্ত্ৰী মহোদয় হওক বা চৰকাৰৰ পৰা আজিলৈকে পোৱা নাই। মহোদয়, এই যে তেওঁলোকে যে এনেকুৱাকৈ VRS ল'ব বিচাৰিছে ইয়াৰ অন্তৰ্নিহিত কাৰণ নাৰ্ছিং হোমসমূহত মোটা অংকৰ যি দৰমহা পোৱা যায়, এটা অপাৰেশ্যনৰ নামত যি ডাঙৰ ডাঙৰ পইচা পোৱা যায় সেয়াই। কিন্তু আমাৰ দৰিদ্ৰ নিপীড়িত খাটি খোৱা মানুহৰ অৱস্থা কি হ'ব? যিসকলে পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে, যিসকলে দুবেলা দুমুঠি খাবলৈ নাপায় তেওঁলোকেতো চৰকাৰী চিকিৎসালয়খনকে ভৰসা কৰে আৰু সেই চৰকাৰী চিকিৎসালয় ভৰসা কৰাৰ সময়ত তেওঁলোকক এনেকুৱাকৈ বৰপেটা ফখৰুদ্দিন আলী মেডিকেল কলেজৰ নিচিনা মেডিকেল কলেজত যদি আমি পঠিয়াই দিওঁ নহ'ব। আজি ছুপাৰ স্পেচিয়েলিটিৰ ক্ষেত্ৰত কি হৈছে? ছুপাৰ স্পেচিয়েলিটিৰ ক্ষেত্ৰত দেখা পাইছোঁ যে সমগ্ৰ অসমত তিনিখন মেডিকেল কলেজত যদি মোৰ ভুল হোৱা নাই ছুপাৰ স্পেচিয়েলিটি ইন্ট্ৰডিউচ কৰা হৈছে। তাৰে এখনত অকণমান ভাল চলিছে গুৱাহাটীখন, বাকী দুখন ভালকৈ চলা নাই। অসম মেডিকেল কলেজ কওক, শিলচৰ কওক, চলা নাই। আজি বৰপেটাৰ পৰা জৰুৰীকালীন অৱস্থাত সাধাৰণ মানুহ এজনকো সাধাৰণ এক্সিডেণ্ট হোৱা কেছ এটাকো যদি নিউৰৰ কিবা প্ৰব্লেম থাকে গুৱাহাটীলৈ ৰেফাৰ কৰিবলগীয়া হয়। একেদৰে ধুবুৰীৰ পেচেণ্টৰ ক্ষেত্ৰতো একেই। এই যে অৱস্থাটো চলিছে, আমি সুধিছিলোঁ এই বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা চৰকাৰী আমোলাক সুধিছিলোঁ যে আচলতে সমস্যাটো ক'ত? আমাৰ ইয়াতেতো MD পৰিছে, আমাৰ ইয়াতেতো DM হৈছে, তাৰপিছত তেওঁলোক ক'লৈ যায়? তেওঁলোকৰ যি উত্তৰ আছিল সেয়া আছিল হতাশজনক। এইকাৰণেই যে আমাৰ ইয়াতে চাকৰি কৰিব নিবিচাৰে। মহোদয়, MBBS পঢ়াওঁতে কিজানি মোৰ যদি ভুল হোৱা নাই 50-ৰ পৰা 60 লাখ টকা আমি চৰকাৰী ৰাজকোষৰ পৰা এজন ছাত্ৰৰ পিছত আমি খৰচ কৰোঁ, অসমীয়া ছাত্ৰৰ পিছত, অসমৰ ছাত্ৰৰ পিছত, আৰু তাৰপিছত তেওঁলোকে মাত্ৰ এবছৰ সেৱা দি আমাৰ পইচাখিনি যদি শেষ কৰি গুচি যায় সেইটোত নহ'ব। আমি ভাবোঁ, আমি বিশ্বাস কৰোঁ যে এই ক্ষেত্ৰত যদি কোনো আইন প্ৰণয়নৰ প্ৰয়োজন হয় আমাৰ ৰাজহুৱা স্বাস্থ্য ক্ষেত্ৰখন টিকাই ৰাখিবলৈ, তেনেহ'লে সেই ক্ষেত্ৰত চৰকাৰে আগবাঢ়িব পাৰে বা আগবাঢ়াটো আমি বিচাৰোঁ। আজি ৰাজ্যখনত জিলা আৰু মহকুমা যি অসামৰিক চিকিৎসালয় আছে প্ৰায় 40খন আছে আৰু ইয়াৰে 11খন চিকিৎসালয়তহে ICUৰ ব্যৱস্থা আছে। এই কোভিড কালত ICUৰ কিমান প্ৰয়োজনীয়তা আমি সকলোৱে উপলব্ধি কৰিব পাৰিছোঁ। আজি যদি আমি চাওঁ যে অসম, মেঘালয় আৰু বাংলাদেশ সীমান্তত থকা অসমৰ 2খন জিলা দক্ষিণ চানমাৰা আৰু ধুবুৰীত এখনো ICU বিচনা নাই। ইয়াৰ ৰোগীক ততাতৈয়াকৈ ICUলৈ আনিবলৈ হ'লে গোৱালপাৰালৈ আনিব লাগিব, তেওঁলোকৰ নিকটৱৰ্তী জিলা। ধুবুৰীৰ পৰা আনিবলৈ হ'লে কোকৰাঝাৰলৈ আনিব লাগিব। কিন্তু গোৱালপাৰাত মহোদয় 6খন মাত্ৰ ICU বিচনা আছে, যদি মোৰ ভুল হোৱা নাই চৰকাৰী তথ্যত প্ৰকাশ। একেটা সময়তে কোকৰাঝাৰত আছে মাত্ৰ 16খন ICU বিচনা। এইপিনৰ পৰা গুৱাহাটী যদি পাৰ হৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ থাকোঁ, এইবিলাক একো সুবিধা পাবলৈ নাই। এই অৱস্থাটো কেনেকুৱা? এই অৱস্থাৰ পৰা হাত সাৰিবলৈ উপায়, এই অৱস্থাৰ পৰা আমি কেনেকুৱাকৈ ওলাই আহিব পাৰোঁ, সেই পথৰ সন্ধান আমি বিচাৰোঁ। মহোদয়, আননো কি ক'ম, মোৰ গৃহ জিলা বৰপেটা যি অসামৰিক চিকিৎসালয় কলগাছিয়াত আছে, সেই চিকিৎসালয়খনত 11টা পদ খালী হৈ আছে, ইয়াৰ 7টাই চিকিৎসকৰ পদ। গুৰুত্বপূৰ্ণ কথা এয়াই যে ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডত চিকিৎসকৰ ক্ষেত্ৰত প্ৰথম স্থানত উল্লেখ থকা সেই মেডিচিনৰ ডক্টৰৰ ক্ষেত্ৰত মেডিচিনৰ ডক্টৰ 2জন থাকিব লাগে, কিন্তু তাতে এজনো মেডিচিনৰ ডক্টৰ নাই। আমাৰ আগৰ বক্তা এজনে কৈ গৈছে যে মেডিচিনৰ ডক্টৰ নথকা কালত যেতিয়া তাতে কোভিড কেয়াৰ বনোৱা কৰা হৈছিল তাতে ৰেমডিচিভিৰ দিব পৰা যোৱা নাছিল। এই অৱস্থাটো বাৰম্বাৰ চৰকাৰক জ্ঞাত কৰা হৈ আছে।
তাৰপিছতে এজন সাধাৰণ মেডিচিনৰ এজন MD বিচাৰি নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক হয়। ক'ব যে কাষতে ফকৰুদ্দিন আলী মেডিকেল কলেজ আছে, ফকৰুদ্দিন আলী মেডিকেল কলেজত যদি ৱৰ্কলোড কমাব লাগে, যদি সেই অঞ্চলৰ অভয়পুৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বৃহত্তৰ অঞ্চলৰ যদি ৰোগীসকলক ভাল সেৱা দিব লাগে, আমি ভাবোঁ যে বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াৰখনক উন্নত কৰিব পাৰিব লাগিব। মইতো এইখিনিতে মই আৰু এটা গুৰুত্বপূৰ্ণ দিশ উনুকিয়াব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে অসমৰ প্ৰায় 8% মাটিকালি বিভিন্ন নদ নদীৰ আগুৰি আছে আৰু সমান্তৰালকৈ নৈৰ ইপাৰে আৰু সিপাৰে আৰু নৈৰ সোমাজত অনেক মানুহে বসবাস কৰে আৰু অসমত প্ৰায় এনেকুৱা 2251খন গাঁও আছে যিসমূহ গাঁও নৈৰ লগত সম্পৰ্কযুক্ত আৰু ইয়াত প্ৰায় ৰাজ্যৰ এক ডাঙৰ সংখ্যাৰ জনসংখ্যাই বসবাস কৰে আৰু ইয়াতে বসবাস কৰা লোকসকলক যোগাযোগ আৰু যাতায়াতৰ অভাৱত বিভিন্ন সময়ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ থাকে আৰু তাক অভাৰকাম কৰাৰ কাৰণে বিগত চৰকাৰে এটা ব্যৱস্থা লৈছিল, সেয়া আছিল মোবাইল বুথ মেডিকেল ইউনিট। 2251খন চৰগাঁৱৰ কাৰণে মাত্ৰ 15খন এনে মেডিকেল ইউনিট লোৱা, এনে বুথ ইউনিট লোৱাটো এপাচি শাকত এটা জালুক নহয়নে? একেটা সময়তে সেই দুৰ্গম অঞ্চলবিলাকত বসবাস কৰা মানুহক যদি ততাতৈয়াকৈ কোনো হস্পিটেললৈ আনিব লাগে, তাৰ কাৰণে এম্বুলেন্সৰ কাৰণে মাত্ৰ অসমত 6খন নে 7খন স্পীড বোট এম্বুলেন্স আছে। এয়া দুৰ্ভাগ্যজনক মহোদয়। আমি আশা কৰিছোঁ যে এই ব্যৱস্থাটোৰ পৰা এই যে মোবাইল মেডিকেল ইউনিটৰ শ্বৰ্টেজ আছে, এই যে স্পীড বোট এম্বুলেন্সৰ প্ৰয়োজনীয়তা আছে, এই ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰিব। এয়া সংকটৰ সময়ত কোভিডৰ দুটা ঢৌ আমাক জোকাৰি গ'ল আৰু আমি বুজি উঠিছোঁ, চৰকাৰখনে বুজি উঠিছে, বিৰোধীয়ে বুজি উঠিছে যে চৰকাৰখন কিমান ষ্ট্ৰেংথ, হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ কিমানখিনি আছে। আৰু এই সময়ত আমি কিছুমান কথা মুকলিমূৰীয়াকৈ পতাৰো প্ৰয়োজন হৈছে। যি কোভিডৰ টীকাকৰণ প্ৰক্ৰিয়া, কোভিডৰ পৰা হাত সাৰিবলৈ বা কোভিডক মোকাবিলা কৰিবলৈ আছে, সেই টীকাকৰণ প্ৰক্ৰিয়াটো ৰাজ্য কোনটো স্তৰত উপনীত হৈছে। কোৱিনৰ তথ্যমতে 3 আগষ্ট 2011লৈ কথা যোৱাকালিলৈকে 20.23 লাখ লোকক 2 পালিকৈ টীকা দিয়া হৈছে। চৰকাৰে ধাৰণাকৃত 18 বছৰকৈ ঊৰ্ধত জনসংখ্যাৰ 2.31 লাখ। এনেতে ইয়াত আমি ক'ব পাৰোঁ যে 8.75% লোককহে সম্পূৰ্ণ টীকাকৰণ কৰা হৈছে আজিৰ দিনলৈকে। যদি ইয়াৰ ভুল হৈছে মন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ দিব আৰু যদি শুদ্ধ হৈছে মন্ত্ৰী মহোদয়ে এই ওপৰত টিপ্পনী কৰিব। আমাৰ হিচাপত 8.75% লোকেহে সম্পূৰ্ণ টীকাকৰণ পাইছে। ট্ৰাই টু কনক্লুড। চৰকাৰে বান্ধি লোৱা লক্ষ্য অনুসৰি 2021 চনৰ ভিতৰত হৈছিল 2020 চনৰ আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহলৈ RTR অধীনস্থ চিভিল ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমত আগষ্টৰ পৰা নৱেম্বৰলৈ 2020 চনত 77,845 জন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছিল। কিন্তু দেখা যায় যে Department of the Medical and Public Health BAMS যিসকল অৰ্থাৎ আয়ুৰ্বেদিক আৰু হোমিঅ' চিকিৎসকসকলৰ চাকৰি নিৰাপত্তা নাই, তেওঁলোকে পঢ়ি চাকৰি পোৱা নাই। আমি সেই প্ৰেক্টিছটোকে বাদ দিব বিচাৰি আছোঁ। কিন্তু প্ৰেক্টিছটোক বাদ দিব কেনেকুৱাকৈ? যি সময়ত আয়ুষ মন্ত্ৰালয় আছে, আয়ুষ মন্ত্ৰালয়ে এইবিলাকক উদগনিহে যোগাই আছে, সেই সময়ত প্ৰেক্টিছটোক বাদ দি এই এই ৰাস্তা এটাকে মাৰি এটা ধাৰা আৰু এটা ধাৰণা শেষ কৰাটো ঠিক নহয় বুলি অনুভৱ কৰোঁ। মহোদয়, কোভিড চাফাই কৰ্মী যিসকলৰ কথা কোৱা হৈছিল, ইয়াৰ আগতে আলোচনা কৰা হৈছিল, কোভিড চাফাই কৰ্মীসকল মোৰ 5 মিনিটছ মই দিছোঁ, লিখি পেলাই দিছে, মোৰ 5 মিনিটছ আৰু দিছোঁ। কোভিড চাফাই কৰ্মীসকল তেওঁলোকক চাকৰি নিয়মীয়কৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল, সন্মুখাসন্মুখী কোৱা হৈছিল যে তোমালোকৰ নিয়মীয়কৰণ হৈ যাব। কিন্তু তেওঁলোকে 3 কি 4 মাহ কৰিব পাৰিলে, তাৰপিছতে তেওঁলোকক ব্ৰেক দিয়া হ'ল। তেওঁলোকক মিছা প্ৰলোভন দিব নালাগিছিল, মিছা প্ৰতিশ্ৰুতি দিব নালাগিছিল, কাৰণ তেওঁলোকে জীৱনত বাজি ৰাখি তাতে কাম কৰিবলৈ আহিছিল। তেওঁলোকে পৰিয়ালৰ পৰা দূৰত থাকি কাম কৰিব লাগিছিল, মানুহে তেওঁলোকক ভাল চকুৰে চোৱা নাছিল, তেওঁলোকক দূৰৰ পৰা চাইছিল। তাৰপিছতো তেওঁলোকৰ চাকৰিৰ কোনো নিৰাপত্তা নহ'ল। বিভিন্ন স্বাস্থ্যকেন্দ্ৰ চৰাঞ্চলত আছে মহোদয়। To the other part that has been where students, if below 15 years of age, they have been covered under it. The school students will be given laptops. Under this scheme only, we will find that there will be a 50,000 given to the girls if they are supposed to get married, who are being found in this very COVID situation.
So overall, I will say that not only this, but at the same time, even if we see the other part, we will see that there has been an Assam Cancer Care Foundation also has been taken into account. Districts like Dibrugarh, Barpeta, Tezpur, Lakhimpur, Mongaldai, Kokrajhar, Jorhat, and even Guwahati, Silchar and Difu, these 3 medical colleges are also taken into Assam Cancer Care Foundation by Tata Trust. So, based on this, my point on this will be, if we go for a blood bank also, that is supposed to be upgraded at GMC. 2 new blood banks will also come at Lakhimpur and as well as Nagaon. So the way that has been said that this budget is not good for us at this very moment, I strongly oppose, because as an overall, we do find so many schemes, so many districts being covered under this particular budget. And to say more on this, if we are going for different areas in say to the other part that has been said or has been discussed, like Ayurvedic and homeopathy, that has also been discussed. It is of a concern that this all will also come into it, and I suppose the department will also look into it, because some of the areas are there where we will where it has to come into, and then it has also been placed in the budget. There is nothing of that sort that has not been come into it. So my part on this will be saying that I will say that I support this, as because we had covered so many areas of the districts of Assam. Every places, every nook and corner has been covered in not only in one part, but in different parts also this has been covered. And basically we understand that as we had faced this COVID for the 2 years, we really understand that how we had come out of this COVID is really a matter of great concern, and giving importance to COVID affected people, COVID affected areas in and around Assam is really a great concern. And I will also like to take this great opportunity to say that in India, we had come across this COVID as a very good state in overall. And I must also say that when we come to the Cancer Care Foundation, I will not only say that Assam is only depending on these very areas. Northeast as a whole is being dependent on Assam in terms of health. That is why we will see that gateway of Northeast, which is Guwahati, has been very much into multi-speciality hospitals are there. This is why we are concerned more on it. And then I had also seen in the budget also that there is a multi-speciality hospital which is being given to Guwahati Medical College, is supposed to be upgraded into more. So not basically we are not supposed to come and think only in the assembly that we will have to face our concern, we will say. But as a whole, if I'm talking of the budget of this, I'll say that as a overall of Assam, for Assam, this is a very good one, where every nook and corner of Assam has been covered. And basically, as I said, this is for COVID, so it has been given more importance of COVID, and I support this. Thank you so much. Dhanyavad. এতিয়া UPPL নকয় ন ক'ব অতো লৰেন্স ইছলাৰী ক'ব হা ক'ব লগা নাই হা ক'ব লগা নাই অতো ঠিক আছে তো নিজামুদ্দিন চৌধুৰী মাননীয় অধ্যক্ষ মহোদয়, কর্তন প্রস্তাবর পক্ষে আমাকে এই পবিত্র সদন আমার সমষ্টির কিছু গুরুত্বপূর্ণ সমস্যা তুলে ধরার সুযোগ দেওয়ার জন্য আপনাকে জানাই অশেষ ধন্যবাদ। অধ্যক্ষ মহোদয়, যোৱা 16 জুলাই আমার এই পবিত্র সদন আমার একটা কোয়েকশন ছিল কালীনগর হসপিটালের বিল্ডিং নিয়ে। সত্যি আমার মন্ত্রী মহোদয়
3 ঘন্টার ভিতরে আমাকে এই হসপিটালের গোটা তথ্য আমার হাতে তুলে দেবার জন্য ওনাকে আমি এই পবিত্র সদন ধন্যবাদ জানাই। অধ্যক্ষ মহোদয়, যদিও বিরোধী দলে রাজনীতি করি, সব কিছুতে যে বিরোধিতা করা সেটা উচিত নয়। এই কোভিড মহামারীর সময় আমাদের বরাকের একমাত্র হসপিটাল শিলচর মেডিকেল কলেজ, আর এই মেডিকেল কলেজে আমরা 15 সমষ্টির মানুষের সমান অধিকার, আর সেই হসপিটালে যে 124টা আইসিইউ দেওয়া হয়েছে এই করোনা মহামারীর সময়, বা আমার হাইলাকান্দি জেলাতেও 10টা আইসিইউ দেওয়া হয়েছে। তাই আমি মন্ত্রী মহোদয়কে ধন্যবাদ দেই, লোকে আমার মাননীয় মুখ্যমন্ত্রীর ধন্যবাদ দেই। অধ্যক্ষ মহোদয়, আমার সমষ্টির একটা ব্লক কাছাড় জেলার লগে তাপাং ব্লক, আর এই তাপাং ব্লকের বিটাবিসিয়া মডেল হসপিটাল, এই হসপিটালে আমি যোৱা 1 বছর আগত